সেই একে বৰ্ষতে বি বৰুৱাৰ পৰা গৈ পেলাই জুবিনে ৱেষ্টাৰ্ণ ভকেলত গোল্ড পাইছিল একে বছৰ সেই জুবিনক মোৰ প্ৰথম লগ পাইছে ফেষ্টিভেলত প্ৰথম লগ পোৱা হয় গতিকে এটা সাংঘাতিক প্ৰতিযোগিতা সেই প্ৰতিযোগিতাত মই যেতিয়া এটা প্ৰথম স্থানটো পাব সক্ষম হৈছোঁ তেতিয়া মই ভাবিলোঁ মই এই দিশত মানে মনোযোগ বেছিকৈ দিব লাগিব তেওঁ আচলতে মোৰ জীৱনৰ বুলি নহয় বহুতৰে আমাৰ দিগন্তৰো জীৱনৰ আৰম্ভণিৰ মানুহ বা নলবাৰীৰ আমাৰ কণ্টেম্পৰেৰী যিখিনি মিউজিক ফিল্ডৰ ল'ৰা ছোৱালী আছে সকলোৰে কিন্তু মানে তেওঁ মানে মোটামুটি সকলোকে উলিয়াই অনা বাটকটীয়া তেখেত তেতিয়া ৰজাৰ গানটো খুব চলি আছিল ৰজা জানেমান হৰিহৰণৰ তাৰপিছত লগে লগে মোক ছিনিয়ৰ এজন প্ৰমোদ ৰঞ্জন কণ্টি বুলি তেখেত হোলী গীতৰ খুব প্ৰচাৰ প্ৰসাৰৰ কাৰণে কাম কৰি আছে সেইটো সময়ৰ পৰাই তেওঁ কালচাৰেল ছেক্ৰেটাৰী আছিল বিশ্ববিদ্যালয়ৰ তেওঁৰ বিচনাখন মোক এৰি দিলে তেওঁৰ লগত মোৰ হেৰি আছে আৰু তেওঁৰ আৰম্ভণিৰ যিমান হোলী গীতৰ কেছেট আছিল বিশেষকৈ জুবিনে গোৱা খগেন মহন্তই গোৱা বিদ্যাসাগৰ অনুপম মুখীয়া এওঁলোকে গোৱা গোটেইখিনি গীতৰ সংগীত ব্যৱস্থাপনা মই কৰিছিলোঁ নমস্কাৰ আলাপৰ মজিয়ালৈ মই পাপৰি আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো আজি আমাৰ মাজত উপস্থিত আছে বিশিষ্ট সংগীত শিল্পী মৃণাল কান্তি মেধি ডাঙৰীয়া দাদা আপোনাক আমাৰ এই অনুষ্ঠানলৈ এখনি ফুলাম গামোচাৰে আদৰণি জনাইছো ধন্যবাদ প্ৰথমতে সুধিম খবৰ কওক কেনে আছে খবৰ আছো গতানুগতিক বিলাক পেণ্ডিং হৈ আছিল এতিয়া দুই এটাকে মানে পাৰ্টিবিলাক আহি আছে বোলে কামবিলাক আৰম্ভ কৰিব লাগে গতিকে জুবিনে নিজেও কৈছিল শ্ব' মাষ্ট গো অন বুলি কাম চলি থাকিবলৈ গতিকে নতুনকৈ আৰম্ভ কৰিছোঁ আকৌ হয় 2026 বৰ্ষৰ পৰা এতিয়া আপোনাক বহু দিনৰ পৰা মোৰ ইচ্ছা আছিল আমাৰ অনুষ্ঠানটো যেহেতু নতুন মই আপোনাক কন্টেক্ট কৰি আছো আপুনি আমাৰ মজিয়ালৈ আহিলে বহুত ভাল লাগিছে আৰু আজি আমি বহুখিনি কথা পাতিবলৈ চেষ্টা কৰিম যিখিনি আমাৰ বহু দৰ্শকে নজনাকে ৰৈ গৈছে সেইখিনি কথাৰ বিষয়ে আমি পাতিম একদম আৰম্ভণিৰ পৰা আমি পাতিম কথাখিনি দাদাই একদম ব্যক্তিগত জীৱনৰ পৰা গোটেইখিনি সামৰি কি ধৰণেৰে এই জগতলৈ আহিল সেই গোটেইখিনি কথা আচলতে গীত মাতৰ পৰিৱেশ এটা ঘৰখনত সৰুৰ পৰা পাইছিলোঁ মাহঁতৰ অনুৰাগ আছিল দেউতাই গাইছিল আৰু সৰু থাকোঁতে কলিকতাৰ পৰা হাৰমনিয়াম আনি দিছিল কিন্তু একদম সৰু অৱস্থাত আমাৰ তাত তাৰমানে শাস্ত্ৰীয় শিক্ষণৰ তেনেকুৱা গুৰু কম আছিল মই গোৱালপাৰাৰ টাউনৰ কথা কৈছোঁ আছিল বঙাইগাঁৱৰ পৰা ছাৰ এগৰাকী আহে তেতিয়া নৰনাৰায়ণ সেতুখন হোৱা নাছিল ছাৰৰ শনিবাৰে আহি পেলাই ৰাতিটোত কটাই গোৱালপাৰাত কটাই পেলাই ক্লাছ কৰে দেওবাৰে আৰ্লি মৰ্ণিং গুচি যায় ফেৰীৰে পাৰ হৈ যায় এইটো কিমান চনমানৰ কথা সৰু কথা এইবিলাক 81 82 এনেকুৱা মান বয়সৰ কথা আৰু তাৰপিছত যেনিবা সেই অলপ আধৰুৱা হৈ থাকিল ছাৰৰ গাও বেয়া হৈ আহিল তাৰপিছত কিন্তু নিজৰ গীত মাত গোৱা মেলা এইবিলাক জীয়াই থাকিল ঘৰখনত লাহে লাহে ডাঙৰ হৈ আহিলোঁ কলেজ পোৱাৰ পিছত প্ৰথম কলেজ উইকত জইন কৰিলোঁ তাত ল'ৰা ছিংগাৰৰ সংখ্যা কমেই থাকে ছোৱালী বেছি থাকে গতিকে তাত কিবা কিবি শিতানত ময়ো প্ৰাইজ পোৱা হ'লোঁ তেনেকৈ আহি লাহে লাহে মোৰ পৰিসৰখিনি অলপ বহল হৈ আহিল ঘৰৰ পৰা আহি পেলাই যেতিয়া বাকী সংগীত কৰ্মীখিনিক আমি লগ পোৱা হ'লোঁ তেতিয়া অলপ পৰিৱেশ বেলেগ হ'ল তাৰপিছত কলেজত পঢ়ি থাকোঁতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱলৈ মোক লঘু সংগীতৰ কাৰণে নিৰ্বাচন কৰা হৈছিল এইটো চন আছিল 1991 চন আৰু লঘু সংগীতত মানে ছেমি ক্লাছিকেল ইষ্টাৰ্ণ মই তাত জইন কৰিলোঁ কৰি পেলাই মই গোল্ড পালোঁ আৰু সেই একে বৰ্ষতে বি বৰুৱাৰ পৰা গৈ পেলাই জুবিনে ৱেষ্টাৰ্ণ ভকেলত গোল্ড পাইছিল একে বছৰ সেই জুবিনক মোৰ প্ৰথম লগ পাইছে ফেষ্টিভেলত প্ৰথম লগ পোৱা তেতিয়া মানে কি চুলিখিনি দীঘল ৰাউণ্ড ফ্ৰেমৰ চশমা এযোৰ পিন্ধে পাৱাৰ নথকা কৌতুহল তেতিয়া মানে ইয়ানিৰ বিষয়ে জানো আৰু মিছ এণ্ড ৱৰ্ল্ডৰ মানে
ভেটাৰান মিউজিচিয়ান পিয়ানিষ্ট ইয়ানিয়ে দীঘল চুলি ৰাখে অসমত দীঘল চুলি ৰখা মানুহ পোৱা নাছিলোঁ তাক দেখিলোঁ গতিকে কৌতূহল থাকি গ'ল আৰু মাতবোল নহ'ল 92 যেতিয়া হেৰি হ'ল আৰু মানে এইখিনি কথাটো প্ৰসংগক্ৰমে আহিছে কাৰণে কৈছোঁ 92 যেতিয়া অনামিকা ৰিলিজ হয় তেতিয়া চালোঁ সেই ল'ৰাটোৱে দেখোন সেই একেই গ্লাছ পিন্ধি আছে জুবিন যিকি নহওক সেই মই গ'ল্ড মেডেল পোৱাৰ পিছত মোৰ সেইটো এটা নতুন প্ৰেৰণা হৈ উঠিল কাৰণ বিশ্ববিদ্যালয়ৰ আন্তঃ মহাবিদ্যালয় মানে প্ৰতিযোগিতাত 80-90খন কলেজৰ বেষ্ট ছিংগাৰখিনি আহে গতিকে এটা সাংঘাতিক প্ৰতিযোগিতা সেই প্ৰতিযোগিতাত মই যেতিয়া এটা প্ৰথম স্থানটো পাব সক্ষম হৈছোঁ তেতিয়া মই ভাবিলোঁ মই এই দিশত মানে মনোযোগ বেছিকৈ দিব লাগিব তাৰ পিছৰ পৰাই মোৰ আৰম্ভণি হৈ গ'ল আৰু এই 91ৰ শেষৰ ফালে মই জীৱনৰ প্ৰথমটো কেছেটত এটা গীত গোৱাৰ সুযোগ পাইছিলোঁ ঋতিপ দত্ত শান্তা উজীৰৰ লগত নলবাৰীৰ তফজ্জুল আহমেদ বুলি এগৰাকী সংগীতৰ অনুৰাগী এগৰাকী কণ্ঠশিল্পী সংগীত কৰ্মী এগৰাকী আছিল তেওঁ তাত নিজাকে এটা ষ্টুডিঅ' আছিল কিন্তু আমাৰ সেইখিনি সময়ৰ নলবাৰীৰ যিখিনি মানে মই নলবাৰীৰ নহয় তথাপি নলবাৰীৰ সেই মিউজিচিয়ানখিনিৰ লগত মোৰ তেতিয়াৰ পৰা কলেজীয়া দিনৰ পৰা এটা সুসম্পৰ্ক 90 চনৰ আগৰ পৰা 86-87 মানৰ পৰা মোৰ এটা সুসম্পৰ্ক সেই সূত্ৰে অহা যোৱা চলে আৰু সেই দাদাজনৰ চকুত মই পৰিলোঁ দাদাজনে মোক বোলে তোক এইবাৰ আমাৰ কেছেটত গান গাব সুযোগ দিম তেনেকুৱাকৈ তেওঁ আচলতে মোৰ জীৱনৰ বুলি নহয় বহুতৰে আমাৰ দিগন্তৰো জীৱনৰ আৰম্ভণিৰ মানুহ বা নলবাৰীৰ আমাৰ কণ্টেম্পৰাৰী যিখিনি মিউজিক ফিল্ডৰ ল'ৰা ছোৱালী আছে সকলোৰে কিন্তু মানে তেওঁ মানে মোটামুটি সকলোকে উলিয়াই অনা বাটকটীয়া তেখেত গতিকে সেই তফজ্জুল দা তেওঁ মোক আনি পেলাই প্ৰথম আৰু এটা গতি দিলে দ্বিতীয়টো গতি পালোঁ তাৰপিছত বিশ্ববিদ্যালয়ত এডমিশ্যন হ'ল 93ত তাত থাকোঁতে মই মানে ৰেগিং চেগিং নাখালোঁ আৰু গান গোৱা ল'ৰাৰ কাৰণে প্ৰথম দিনাই নি পেলাই মোক মানে হোষ্টেলত চিট পাবৰ কাৰণে ৰুম পাবৰ কাৰণে 2 মাহমান বাহিৰত কটাব লাগে মানে হলত কটাব লাগে মোক প্ৰথম দিনা অলপ চা চিনাকিৰ মাধ্যমত যেতিয়া মোৰ লগত ছিনিয়ৰবিলাকে কথা পাতিলে মোৰ গান গাব দিলে গান গালোঁ তেতিয়া ৰজাৰ গানটো খুব চলি আছিল ৰজা জানেমান হৰিয়াৰণৰ তাৰপিছত লগে লগে মোক ছিনিয়ৰ এজন প্ৰমোদ ৰঞ্জন কণ্টি বুলি তেখেত হোলী গীতৰ খুব প্ৰচাৰ প্ৰসাৰৰ কাৰণে কাম কৰি আছে সেইটো সময়ৰ পৰাই তেওঁ কালচাৰেল ছেক্ৰেটাৰী আছিল বিশ্ববিদ্যালয়ৰ তেওঁৰ বিচনাখন মোক এৰি দিলে তেওঁৰ লগত মোৰ হেৰি আছে আৰু তেওঁৰ আৰম্ভণিৰ যিমান হোলী গীতৰ কেছেট আছিল বিশেষকৈ জুবিনে গোৱা খগেন মহন্তই গোৱা বিদ্যাসাগৰ অনুপম শইকীয়া এওঁলোকে গোৱা গোটেইখিনি গীতৰ সংগীত ব্যৱস্থাপনা মই কৰিছিলোঁ তেতিয়াই তাৰপিছত তেখেতে আকৌ পাপনক লৈ পেলাইও হোলী গীতৰ হেৰি কৰিছে যিকিনো সেই প্ৰমোদ ৰঞ্জন কণ্টি খুব সুদক্ষ অভিনেতাও আছিল গতিকে তেওঁ মোক ক'লে ইমান দিন ক'ত আছিলাহে তুমি বন্ধু তুমি মোৰ বিচনাতে হোৱা এদিন ৰাতি দেখা পালোঁ তেওঁৰ মানুহজন নাই গৰমৰ দিন তেতিয়া তাৰপিছত মই হঠাৎ মাজ ৰাতি সাৰ পাই পেলাই কাষৰ বিচনাখনত চালোঁ তাতে বেলেগ এজন বৰ্ডাৰ থাকেই দুজনীয়া কথা তাৰপিছত চালোঁ ফেনৰ তলত কাঠৰ টেবুলখনত ৰাউণ্ড হৈ কোনোবা এটা শুই আছে লাইটটো জ্বলাই চালোঁ দাদা ভণ্টি দা জগাই দিলোঁ ক'লো উঠক আপুনি বিচনাত আহক নালাগে তুমি তাতে শুই থাকা তোমাৰ ভাৰ্চিটি উইক আহি আছে তুমি কম্পিটিশ্যনত পাৰ্ট ল'ব লাগিব গতিকে মই ইয়াতে শুম যি নহওক আহি পেলাই তাৰপিছত হোষ্টেলৰ তীব্ৰ দাবীত ইলেকশ্যন খেলিবলগীয়া হ'ল মিউজিক ছেক্ৰেটাৰী আৰু আটাইতকৈ বেছি ভোটত মই জিকিলোঁ সেইটো বৰ্ষত মোৰ প্ৰতিদ্বন্দ্বী আৰু দুগৰাকী আছিল যদিও মানে মোৰ মানে জয়লাভটো সুনিশ্চিত আৰু তেতিয়াই তাৰমানে গোটেই মানে প্ৰথম বৰ্ষটোতে মোৰ আগৰ মিউজিক ছেক্ৰেটাৰী গৰাকীয়ে মানে কাজল বৰা আছিলে তেখেতে মোক তেওঁলোকৰ প্লেনিং আছিল মই গম নাপাওঁ তেওঁলোকৰ পৰিকল্পনা আছিল যে ইয়াক অহা বছৰ মিউজিক ছেক্ৰেটাৰী খেলাম গতিকে বিশ্ববিদ্যালয়ত যিমানটা গাৰ্লছ হোষ্টেল আছে সেই গাৰ্লছ হোষ্টেলবিলাকত মোক কোৰাছ শিকাবলৈ গ'ল মই যেতিয়া প্ৰিভিয়াছত পঢ়োঁ তো মই যেতিয়া কোৰাছ শিকাব গ'লোঁ মই ভাবিছোঁ কোৰাছ ৰেডি আছে তাৰপিছত গৈ পেলাই দাদাজনে কৈ দিয়ে নহয় মানে ধমক দি কয় আৰু মানে হাৰমনিয়ামখন আহি যায় এই গাৰ্লছ হোষ্টেলৰ যিটো ভিজিটিং ৰুম তালৈ ছোৱালীবিলাক আহে গান লিখ
মই তেতিয়া ইমান গান লিখি পোৱা নাই আৰু ৰোমেণ্টিক গীত এটা লিখাৰ কাৰণে 10 মিনিট সময় এটাও নালাগে হয় কিন্তু কোৰাছ বুলি কওঁতে তাৰ এলিমেন্টছটো বেলেগ হয় তাত প্ৰেম নাথাকে হয় প্ৰকৃতি থাকিব প্ৰগতিবাদ থাকিব দেশ প্ৰেম থাকিব মাটি মানুহৰ কথা থাকে মইতো এতিয়া হাঁহ দৈ আজিয়ে খাই লৈ এনেকুৱা এটা অৱস্থা হৈ গ'ল তাৰমানে সৰব জানো কি কৰোঁ এতিয়া ছোৱালীখিনিৰ আগত মই একদম বেকফুটত আহি গৈছোঁ মোৰ এতিয়া প্ৰেষ্টিজৰ কথা এটাও আহি গৈছে লগৰ প্ৰিভিয়াছৰ ছোৱালীবিলাকো আছে আমাৰ মানে ইউনিভাৰ্চিটি কেম্পাছত এইটো পহু বুলি কয় আমি হোষ্টেলত সোমোৱাৰ লগে লগে এই পহু বুলি মাত দিলে আমি হাজিৰ হ'বই লাগিব পহু মানে প্ৰি এডাল্ট হিউমেন ইউনিট এইটো অতনু ভূঞা আৰু জয়ন্ত ডেকা সাংবাদিক আৰু গৌতম শৰ্মা তেওঁলোকৰ সৃষ্টি আছিল বুলি গম পাওঁ পিছলৈ তো পহু বুলি কয় তাৰপিছত গাৰ্লছ হোষ্টেললৈ যেতিয়া শিকাবলৈ যায় তাতো পহুবিলাক আহি যায় সেইবিলাক মোৰ লগৰ গতিকে মইতো লাজত পৰাৰ দৰে এতিয়া মানে মান সন্মান ৰক্ষাৰ কাৰণে মানে প্ৰথম দিনা প্ৰথম এটা গীতৰ কলি স্থায়ীটো কৰিলোঁ তাতে অলপ গুণগুণ কৰি পেলাই সুৰ কৰিলোঁ মইতো এতিয়া সিহঁতৰ আগত সৰু হৈ যাব নোৱাৰোঁ মই মোৰ হিৰইজিমটো ৰাখিবই লাগিব গতিকে হাৰমনিয়াম লৈ পেলাই স্থায়ীটো শিকাই পেলাই কাইলৈ মই বাকীখিনি শিকাম বুলি কৈ কিবাকে বিদায় লওঁ এনেকে এইটো হোষ্টেলত যদি আবেলি 4 বজাৰ পৰা 6 বজালৈকে আছে আন এটাত লৈ যাব মানে 6 বজাৰ পৰা 8 বজালৈকে এনেকে নি পেলাই ৰাতি 12 মান বজাত 4টামান হোষ্টেল পাৰ কৰি পেলাই আমি আমাৰ হোষ্টেললৈকে আহোঁ এনেকৈ নিয়তে নিয়তে গোটেইকেইটা গাৰ্লছ হোষ্টেল মোৰ বগোৱা হ'ল গতিকে মোক সকলোৱে চিনিয়ৰ জুনিয়ৰ গোটেই চিনি পোৱা হ'ল আৰু মোৰ প্ৰতি মানে এটা তেওঁলোকৰ মানে তেওঁলোক কৃতজ্ঞ হৈ থাকিল যে মই তেওঁলোকক কোৰাছ শিকাই আছোঁ মই নিজে লিখিছোঁ কৈছোঁ এই দাদাজনৰ ওপৰত প্ৰথমতে খং উঠিছিল হ'লেও মোক লাজ দিয়াৰ কাৰণে লৈ আহিছিল কিন্তু পিছত মোৰ কি হ'ল সেই বস্তুটোৱে মোক প্ৰফেশ্যনেল মোৰ লাইফত সহায় কৰিলে যে স্পটত গান লিখা এটা মানে খুব এটা মানে প্ৰতিভাৰ দৰকাৰ এটা হয় কেতিয়াবা কেতিয়াবা গতিকে মই ফ্ল'ৰত বহি পেলাই একেদিনত মই 12টালৈকে গান লিখিছোঁ মোৰ আগতে তৰুণ শৰ্মাই লিখিছিল তৰুণ শৰ্মা ছাৰে লিখিছিল 8টা লিখিছিল তেখেতে আকৌ বম্বেৰ পৰা কাণত গানটো শুনে লেণ্ডলাইনখনত আৰু এইফালে গানটো লিখে এইফালে আশা ভোছলেই গাব গান আৰু কোনোবা বেলেগে এনেকে প্ৰডাকশ্যন গতিকে তেনেকুৱা আছিল খুব ফাষ্ট আছিল তেখেতৰ এই যে মই হোষ্টেলে ছোৱালী হোষ্টেলৰ মানে ছোৱালীবিলাকৰ সন্মুখত এই গান লিখা প্ৰেক্টিচ এটা মই কৰি দিলোঁ নহয় মানে মোৰ নিজৰ মান সন্মান ৰক্ষা কৰিব লাগিব গতিকে মই এনেকুৱা আৰু স্পণ্টেনিটি এটা আহি গ'ল তাৰপিছত মোক মানে মিষ্টাৰ কোৰাছ বুলিয়ে কোৱা হ'ল সকলোৱে যি কি নহওক জিকিলোঁ জিকাৰ পিছত ভাল আৰু এই সময়খিনি খুব ভাল লগা সময় তাৰপিছত হয় কমিটমেণ্ট এটা থাকে যে অহা বছৰো কিন্তু আমাৰ হোষ্টেলত তই কিন্তু গান শিকাব লাগিব মোৰ পিছৰ কেণ্ডিডেটক জিকাবৰ কাৰণে মই আকৌ ভেৰি নেক্সট ইয়াৰ মই ছেক্ৰেটাৰী হোৱাৰ পিছতো আকৌ গান শিকালোঁ তো এই যে স্পটত বহি পেলাই ছোৱালীবিলাকৰ সন্মুখত মই যে গান লিখা এটা মোৰ অভ্যাস গঢ় ল'লে সেইটোৱে মোৰ পৰৱৰ্তী সময়ত মোৰ প্ৰফেশ্যনেল কেৰিয়াৰ যথেষ্ট সহায় কৰিলে যে মোক কোনোবাই ক'লে বোলে স্পটত এইটো সুৰটো শুন এইটো লিখি দে সেইটোৰ কাৰণে মই ভাবিবলগীয়া নহয় সেইটো মোক সহায় কৰিলে তেনেকৈ আহি থাকোঁতে মোৰ হোষ্টেলত মোৰ দাদা বন্ধু দুজনমান আছিল মানে জয়ন্ত দাস বুলি তেখেতে বগীতৰা বুলি এটা চিৰিজ কৰিছিল বিহু গীতৰ বঙাইগাঁৱৰ ল'ৰা মোৰ 1 ক্লাছ ছিনিয়ৰ আছিলে সি খুব কৈ থাকে তোৰ গান কৰ তোৰ গান কৰোঁ মই অলপ সহায় কৰিম তেনেকুৱাকে এটা কেছেটৰ পৰিকল্পনা কৰা হ'ল কৰোঁতে সেইটো কিমান চনত এইটো 96ৰ পৰা পৰিকল্পনা তেতিয়া আমি বিশ্ববিদ্যালয় এৰিলোঁ যদিও আমি ছেক্ৰেটাৰী আছিলোঁ কাৰণে এবছৰ আমি মানে এইটো মানে হেৰি আৰু দাদাগিৰি টাইপ আৰু এইটো এনেই থাকিব পাৰোঁ আৰু প্লেনিংটো হ'ল হওঁতে এতিয়া গীত লাগিল মই নিজে ভালেকেইটা গীতৰ কথা সুৰ লিখিলোঁ তাৰপিছত সেইখিনি সময়তে মোৰ চিনাকি হ'ল অভিজিত বৰ্মন বুলি তেতিয়া সংগীত পৰিচালনা নতুনকৈ খোজ দিছে আৰু মোক নলবাৰী দুজনমান ল'ৰাই ক'লে অভিজিতৰ লগত কৰ কামটো একে বয়সৰ যেতিয়া কৰি ভাল পাবি অভিজিতৰ কাষ পালোঁ অভিজিতে গান চানবিলাক শুনি মেলি সিও এটা গান লিখিলে আৰু প্লেনিংটো হ'ল যে সুনীতিক খুৱাম সেইবাৰ 96ত সুনীতি চৌহান মেৰি আৱাজ চুনত চেম্পিয়ন হৈছিল গোটেই ভাৰতবৰ্ষত জনা নাম গতিকে মই নতুন মোক কোনেও চিনি নাপায় গতিকে সুনীতিৰ নামটো থাকিলে আমাৰ বিজ্ঞাপনৰ কাৰণে এটা সুবিধা হ'ব
তাৰপিছত যথাসময়ত ৰেকৰ্ডিঙৰ কাম কাজ আগবাঢ়ি হৈ গ'ল। অভিজিত মই বম্বেলৈ গুচি গ'লোঁ, গৈ পেলাই সুনিধি চৌহানক এতিয়া নাপাওঁ। মই গোৱালপাৰাতে এদিন কিবা সেই তেতিয়াতো আৰু চাহপাতৰ পেকেট চেকেট ওলোৱা নাছিল তেনেকৈ। 100 গ্ৰাম চাহ অনা এই যিখন পেপাৰৰ টুকুৰা থাকে, মই এদিন এঘৰ মানুহৰ তাত যাওঁতে, সম্পৰ্কীয় মানুহৰ ঘৰত যাওঁতে চোতালত এখন মানে হিন্দী তেনেকুৱা কাগজ এখন পৰি আছে। মানে মানে 100 গ্ৰাম ওজনৰ চাহপাত চেনি অনা জোখৰ এখন কাগজ পৰি আছে। সুনিধিৰ ফটোখন দেখিলো, মই লগালগ এইখন বৰষুণৰ দিন আছিল, অলপ অলপ ওলিও গৈছে। এখন উঠাইছো, উঠাই গৈ পেলাই যাৰ ঘৰত গৈছো তেওঁৰ লগত তাত গৈ ফেনৰ তলত দি পেলাই শুকুৱাইছো, দি পেলাই ইস্ত্ৰি মাৰিছো। আৰু তাৰপিছত সুনিধি হিন্দীতে লিখা আছে, এড্ৰেছটো পাই গলো। সেই এড্ৰেছটো লৈ পেলাই গলো। তেতিয়া আমাৰ যতীন শৰ্মা শব্দযন্ত্ৰী সংগীত পৰিচালক, মাইনা দাক কলো বোলে সুনিধিক লাগে, বোলে ইজনী দিল্লীৰ পৰা আহিছেহে ইয়ালৈ, ক'ত বিচাৰি পাবি এজনী, আপুনি কিবা এটা কৰি দিয়ক। তেতিয়া মই কলো যে আদেশ শ্ৰীবাস্তৱে কিন্তু তেতিয়া সুনিধিক 2-এটা গান গোৱাইছে, গতিকে আদেশজিত তাত আপুনি পাব পাৰে। এই মাইনা দাই কিবা কৰি সুনিধিৰ কণ্টেক্ট নম্বৰ উলিয়ালে, যোগাযোগ কৰি মতাই আনিলে। তেতিয়া তাই ক্লাছ 6ৰ ছোৱালী। তাৰপিছত এদিন গান শিকিবলৈ আহিল, তেতিয়াতো আৰু প্ৰফেচনেল হোৱা নাই। দিল্লীত মানে একদম ফেডেড হৈ যোৱা ভেন এখন লৈ আহিছে বম্বেলৈকে, ষ্ট্ৰাগল লৈ। আৰু দেউতাকৰ লগত আহিছে, দেউতাক তেতিয়া ইয়াং আৰু মানে 50 ইয়াৰ্ছ মান। তাৰপিছত তাই প্ৰথম দিনা গান চান শিকি গ'ল, পিছদিনা আহি পেলাই গান দুটা গালে। 5,000 টকা দিছিলো দুটা গানৰ কাৰণে। তেতিয়া মাইনা দাই তাই যোৱাৰ পিছত ক'লে, কিমান দিলে? 5,000। হে, টকা 2,000 এটা দি পেলাই পঠিয়াই দিব লাগিছিল। তাইক এতিয়া কোনেও চিনি নাপায় নহয়। মই ক'লো নহয়, আপুনি চিনি নাপায়, আপুনি অনবৰত ষ্টুডিঅ'ত থাকে, কিন্তু টিভি চোৱা মানুহ অসমৰ মানুহখিনিয়ে গম পায় এজনী ছোৱালী এতিয়া মানে লতা মংগেশকাৰেও তাইৰ বিষয়ে বহুত ভালকে কৈছে। যিকোনো সেই কেছেট কৰিলো যে সেইটো বছৰত চলিছিল কিছু। তাৰপিছতো আৰু 2-এটা কেছেট কৰিলো যদিও তেতিয়া মানে মানুহবিলাকৰ নজৰ পৰিল যে বজাৰত নতুনকৈ গান লিখা ল'ৰা এটা আহিছে, অলপ সাহিত্যও আছে, আৰু মোৰ ছাবজেক্টটো অসমীয়া মাষ্টাৰ্ছত। গতিকে অলপ নতুন লিৰিক্স দেখিলে, ক'লে নতুনকে লিখা ল'ৰা আহিছে, এতিয়া ইয়াক অলপ ব্যৱহাৰ কৰিব পাৰি। এই তেনেকুৱাকে প্ৰথমতে মোক অভিজিত বৰ্মনেই বেলেগ ছিংগাৰৰ কাৰণে কিছুমান গান লিখিব দিলে, যেনে তৃষ্ণা দেৱী, কুইন দাস, তেওঁলোকৰ কাৰণে। লাহে লাহে অন্যান্য মানে প্ৰডিউচাৰ বিলাকৰো চকুত পৰি গ'ল, তেওঁলোকেও মোৰ পৰা গান বিচৰা হ'ল। এনেকুৱাকে গান তেতিয়া বিক্ৰী কৰা বুলিয়ে ক'ম আৰু, মাহত 30টা 40টালৈকে গান বিক্ৰী কৰো। একে সময়তে দিগন্তৰ কলিতা মানে ভাৰতীৰো মানে এন্ট্ৰি, সিও গান লিখে, ময়ো গান লিখো। আমাৰ দুটা তেতিয়া গান লিখাই আৰু সুৰ কৰা, গান লিখাই প্ৰফেচন। তাৰপিছত এনেকেই থাকোতে বিস্ময়ৰ এটা পাব্লিক মানে মিউজিক প্ৰডাকশ্যন হাউচ আছে, বিস্ময় মানে মেগাজিনখনো। গুঞ্জন ফুকন বিস্ময়ৰ উপ সম্পাদক, আৰু এতিয়া আমাৰ প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা, তেওঁলোক তেতিয়া বিস্ময়ত কাৰ্যৰত আৰু উপ সম্পাদক। তেওঁলোকে এদিন মোক এটা হেৰি দিলে, প্ৰস্তাৱ এটা দিলে, বোলে আপুনি নিজেই যেতিয়া ইমান গান লিখে, ইমান সুৰ কৰে, গতিকে আমি ভাবো আমি এটা কেছেট কৰোঁ, সেইটোৰ মিউজিকৰ দায়িত্বখিনিও আপুনি লওক। এইটো 98ৰ শেষৰ ফালৰ কথা। ঠিক তেনেকৈ 99ত মোৰ জীৱনৰ প্ৰথমটো সংগীত ব্যৱস্থাপনাৰ কাম মানে বজাৰলৈ আহিল, আৰু সেইটো সেই বছৰত বেষ্ট চেলাৰ আছিল। গতিকে মোৰ পৰিচয়টো এতিয়া সলনি হৈ গ'ল। সেইটোৰ গান কোনটো আছিলে? তাত দিগন্তৰ এটা গান খুব হিট হৈছিলে, ঢেঁকীতে ঢেঁকীতে। তৰালিৰো প্ৰথম কমাৰ্চিয়েল বুলি ক'লে যিটো হয়, কমাৰ্চিয়েল এলবাম। কৃষ্ণমণি নাথ তেতিয়া গছকত কৃষ্ণমণি নাথ তেতিয়া খুব জনপ্ৰিয়, আৰু তেওঁ আছিল। গতিকে কৃষ্ণৰ গানখিনিও খুব চলিল, তৰালিৰ গানখিনিও তেতিয়া চলিল। আৰু যেতিয়া বজাৰত কেছেটটো খুবেই বিক্ৰী হ'ল, তেতিয়াৰ দিনত 1 লাখ মান বিক্ৰী হোৱাটো এইটো বহুত ডাঙৰ কথা। তেতিয়া অনা অসমীয়া যিবিলাক কেছেটৰ প্ৰডিউচাৰ আছে, তেওঁলোকৰ মানে প্ৰশ্ন, এইটো কেছেটৰ মিউজিক কোনে কৰিলে? বোলে অমুকে কৰিছে, এই তাৰ লগত যোগাযোগ কৰ। গতিকে
মোৰ পৰিচয়টো লাহে লাহে ছিংগাৰৰ পৰা সলনি হ'ল, গীতিকাৰ সুৰকাৰ হ'ল, তাৰপিছত আহি গ'ল সংগীত পৰিচালক। গতিকে প্ৰথমটো যেতিয়া মোৰ কাম যেতিয়া সফল হ'ল, বাণিজ্যিকভাৱে সফল হ'ল, তাৰপিছত মই সেই ক্ষেত্ৰখনত আচলতে সংগ্ৰাম বোলা বস্তুটো কৰিবলগীয়া নহ'ল। কিন্তু সংগ্ৰাম তাৰ আগলৈকে কৰিছোঁ। আগৰ 2 বছৰ কোনোবাই মোৰ পৰা গান বিচাৰক আৰু সেইটোৱে তেতিয়া প্ৰফেশ্যন। আৰু বিশ্ববিদ্যালয় এৰাৰ পিছত তেতিয়া মা দেউতাহঁতৰ পৰা টকা অনা বন্ধ কৰি দিছোঁ। যেতিয়া হোষ্টেলে দিছোঁ তাৰপিছত নিজৰ প্ৰফেশ্যন নিজে কৰিলোঁ। গতিকে গান লিখা পইচা তেতিয়া খুব কম দিয়ে, আমাক 300 টকাকে দিয়ে। দিগন্তই সুধে আমাৰ ৰেট মিনাল কিমান, 300 নেকি? তেওঁলোকে 300 ডাইৰেক্ট দিছে, এতিয়া আমাৰ তেওঁলোকে সেইটো বান্ধি দিছে ৰেট। গতিকে সেই 300 টকাৰ পৰা আমি গীত মাত লিখি মেলি আহি আজি এটা মানে পৰ্যায়লৈকে আহিছোঁ। বহুত গীত লিখিলোঁ। আমাৰ দুটাৰ কম্পিটিশ্যন আছিলে এখন, এই কিমানটা গান লিখিলি তই এই মাহত? মই ইমানটা, তই কিমানটা? আৰু সেইখিনি সময়ত দিগন্তই হেৰি কামতো, জুবিনৰ কামবিলাকতো এটা দুটা আৰম্ভ হৈছে। জুবিনৰ মোৰ হোৱা নাই তেতিয়া। মই তেতিয়া খালি অনলি মানে ফিমেল চং যদি কোনোবা আহে, কাৰণ তেতিয়া তৃষ্ণাৰ গান খুব মোৰ লগত মানে মোৰ জুতিটোত বহুত হিট, অভিজিতৰ লগতো হিট, মোৰ লগত বেছি হিট হ'ল। হোৱাৰ কাৰণে ফিমেল আৰ্টিষ্ট যিমানে গুৱাহাটীলৈ আহে কেছেটৰ কামত আহে, প্ৰথমতে তেওঁলোকৰ গান মানে মোৰ তাত বেছিকৈ বিচৰা হ'ল। বহুত গান লিখিলোঁ। তাৰপিছত লাহে লাহে এই 99ৰ পিছত যেতিয়া মোৰ সংগীত পৰিচালনাৰ কামো বাঢ়ি আহিল, তাৰপিছত মোৰ লাহে লাহে এই কণ্ঠশিল্পী যে হ'ব আহিছিলোঁ সেইটো পাহৰি গ'লোঁ। সেইটো নিজৰ মাজত এনে জীয়াই থাকিল, ফাংচনত থাকিল, কেতিয়াবা ফাংচন চাংচন কৰিলোঁ। কিন্তু সেই নিয়মীয়াকৈ নিজে আৰু কেছেট কৰা বন্ধ কৰি দিলোঁ। কাৰণ মোক মানুহে এইটো ৰূপতহে বিচাৰি আছে, মই বুজিলোঁ এইটো ৰূপত বিচাৰি আছে। তাৰপিছত তেনেকুৱাকৈ কাম কৰি আহি 2003 চনত যেতিয়া, তাৰ মাজত বহুত কাম কৰিলোঁ দেই। এই 2000 মানে ঢেঁকী দিয়ে হিট হোৱাৰ পিছত বহুত মানে মই সেই 3 বছৰত বহুত কাম কৰিলোঁ। 2003 মানত মোৰ চলগৰি কামটো আৰম্ভ হ'ল। সেইটো কাম তাৰ আগে কুমাৰ ভৱেশৰ খুব বেয়া দিন চলি আছিল। তাৰ 5টা এলবাম কণ্টিনিউ বিক্ৰী হোৱা নাছিল। 1200, 1000, 1500লৈকে বিক্ৰী হয়। য'ত নেকি দেহাজান লাখ বিক্ৰী হৈছিল। তাৰপিছত ইমান ডাউনফল আহি গ'ল। আহোঁতে যাৰ লগত এগ্ৰিমেণ্টত আছিল, সেই প্ৰডিউচাৰে আহি পেলাই মোক ক'লে, বোলে আপুনি হেৰি কৰি দিয়ক, কিবাকৈ ভৱেশৰ নামত মোৰ যিমানখিনি ইনভেষ্ট আছে কিবাকৈ উলিয়াই দিয়ক। গতিকে মোৰ আহি গ'ল ভৱেশৰ কামটো। এইটো মোৰ কাৰণে চেলেঞ্জিং, কাৰণ 5টা এলবাম যাৰ মানে কণ্টিনিউৱাছ মানে ধাৰাবাহিকভাৱে যাৰ ফ্লপ হ'ব, হোৱাৰ পিছত তাক আকৌ এবাৰ উঠাই অনাটো বৰ কঠিন। গতিকে অলপ মই পৰিকল্পনা কৰিলোঁ যে শান্তা উজীৰ আৰু কুমাৰ ভৱেশ মানে দেহাজানৰ এই জুতি পুনৰ মানে একেলগে এনেকুৱা নিউজ কৰি পেলাই 2 মাহমান ধৰি পেলাই প্ৰত্যেকখন কাকতত, তেতিয়াতো আৰু ছ'চিয়েল প্লেটফৰ্ম অহাই নাই, ডিজিটেল মিডিয়া নাই। গতিকে প্ৰত্যেকখন কাকত এইবিলাক ৰিভিউ কৰি এটা সময়ত গানখিনিৰো পৰিকল্পনা কৰা হ'ল। সেইমতে আমি ভবামতে কেছেটটো আকৌ চলি গ'ল। চলি থাকোঁতে সেইটো কাম শেষ কৰিয়ে মই চলগৰি কামটো কৰিলোঁ। চলগৰিৰ আগত বাগানীয়া কাম যিমানখিনি আছিল, ডিব্ৰুগড়ৰ ল'ৰা এজন আছিল কুমাৰ সুৰেশ, শিৱচৰণ দাস, দুলাল মানকি, ৰাম চাচনি, তেওঁলোকৰ কাম গোটেইবিলাক তেতিয়া গুৱাহাটীত মই কৰিছিলোঁ। তাৰমানে বাগানৰ গীতত এটা নিউ ৱেভ এটা মই আনিছিলোঁ। মডাৰ্ণ গানবিলাক মডাৰ্ণ হিন্দীৰ দৰে লাগি থাকে। জোৰকে মাদলটো বজাই দিলে ভাল নালাগে। যিকেইটা মাদল বজোৱা গান তাত মাদল বজাম। ৰাম চাচনি, শিৱচৰণ দাসৰ গানত মাদল বজাইছে, কিন্তু কুমাৰ সুৰেশ, দুলাল মানকিহঁতে তেওঁলোকে মডাৰ্ণ চং লৈ আহে। গতিকে গানৰ ট্ৰিটমেণ্টবিলাক তেতিয়া হিন্দী গানৰ দৰে কৰি দিলোঁ। বাগানততো সেইবিলাক তেতিয়া মানুহে খুব আদৰি ল'লে। তাৰপিছত যিমান বাগানৰ কাম আছে মানে মোৰ আমুৱাই গৈছে, চব মোৰ তাত আহে। এই এনেকে থাকোঁতে সেই চাৰ্টিফিকেটখন অনুযায়ী কৃষ্ণমণি চুতীয়াও মোৰ কাষ চাপিল। দাদা, মইতো আৰু বাগানৰ মাজত জন্ম হৈছোঁ, অসমীয়া ভাষী মানুহ, কিন্তু মোৰ এটা হেঁপাহ আছিল। বাগানত সৰুৰ পৰা ডাঙৰ হৈছোঁ, এইবিলাক গীত শুনি ডাঙৰ হৈছোঁ। খুব কম খৰচত আপুনি এলবাম এটা কৰি দিয়ক। সেইদিনত মই এনে বেলেগৰ এলবামবিলাক
60,000 70,000 কৰিছিলোঁ কৃষ্ণই আহি পেলাই মোৰ লগত 40,000 বন্দোবস্ত কৰিলে পেকেজ গতিকে গানৰ লগত যিখিনি মিউজিকত ট্ৰিটমেণ্ট থাকিব লাগে যি যি ইনষ্ট্ৰুমেণ্ট বজাব লাগে মই তাত অলপ কৃপণালী কৰিব লগা হ'ল মই সকলো গানতে বাঁহী বজাব লাগে গানবিলাকত সকলো গানত বজোৱা নাই সকলো গানতে ঢোলক তাবলা বজাব লাগে সকলো গানত বজোৱা নাই য'ত দৰকাৰ নহ'লে নহয় আৰু তাত বজাইছোঁ সেইটো বাজেটৰ ভিতৰত কৰি উলিয়াই দিলোঁ তাৰপিছত 2004 7 মাৰ্চত সেইটো ৰিলিজ হ'ল গ'ল মে মাহত কৃষ্ণমণি চুতীয়া এদিন মোক ফোন কৰি ক'লে দাদা এই আপুনি কৰা কাম কৰা কেছেটটো 35,000 বিক্ৰী হ'ল নহয় মই ৰাজগড়ৰ ষ্টুডিঅ' এটাত কাম কৰি আছিলোঁ মই সেইকাৰণে শুনি সেইকাৰণে ওলাই গৈছে মই নিজেই আশাবাদী নহয় তাৰপিছত এনেকৈ গ'ল জুন মাহত আকৌ ফোন কৰিলে দাদা 65,000 গ'ল নহয় মই কোনো মোৰ প্ৰতিক্ৰিয়া নাই তাৰপিছত মই এদিন আমাৰ কেছেটৰ মাৰ্কেট যিখন থাকে দেৱান মাৰ্কেটলৈ গ'লোঁ যাওঁতে তাতে যিখন যাৰ কাম মই বেছিকৈ কৰোঁ ৱেব মিউজিক বুলি তেওঁলোকৰ দোকানখনৰ সন্মুখ পাই পেলাই সুধিলোঁ ল'ৰাটোক সুধিলোঁ বোলে এনেকৈ কিবা এটা মই কৰা এটা এলবাম এটা আছিল চলিছে নেকি সি কৈছে মৃণাল দা আপুনি কি কয় আপুনি নিজে গম নাপায় এতিয়া 65,000ত নাই 4-5 লাখ অলৰেডি ওলাই গ'ল বজাৰতে আপুনি দেখিছেনে এই কৰিডৰত যিমান কাৰ্টন থোৱা আছে 200 কেছেট সোমাই আছে এইবিলাক গধূলি হ'লে চব আপাৰ চামত গুচি যাব চব চল কৰি আছে তেতিয়াহে মই কৃষ্ণৰ কথাখিনি সত্যতাটো বুজি পালোঁ তাৰপিছত দুৰ্গা পূজাৰ সময়ত হাওৰাৰ পৰা মোক মানে মোৰ পুৰণি মিউজিচিয়ান এজনে ফোন কৰিছে কৰি পেলাই কৈছে মৃণাল শুনচোন ফোনত শুনিলোঁ চলগৰি গানটো বাজি আছে বেণ্ড পাৰ্টিত বাজি আছে কৈছে আজি দুৰ্গা পূজাৰ যে বিসৰ্জন প্ৰত্যেকখন ট্ৰাকত চলগৰি বাজি আছে আৰু প্ৰত্যেকটা বেণ্ড পাৰ্টিয়ে চলগৰি বজাই বজাই দেৱী প্ৰতিমা বিসৰ্জন দিবৰ কাৰণে গৈ আছে গতিকে সেইবিলাক আৰু তাৰপিছত কিন্তু বহুত কাম কৰিলোঁ মাহত 4টা এলবাম মানে 32টাকৈ গানৰ মিউজিক কিমান তাত মানে ন্যায় প্ৰদান কৰিছোঁ মিউজিকত নাজানো কিন্তু মানুহ আহি ইমান ভিৰ কৰি দিয়ে মানে মই কৰিলেই যেনিবা চলিব নেকি তেওঁলোকৰ সেইটো ভাব লৈ আহে সকলোতো নচলে আপুনি কাম কৰি আছিলে কিন্তু চলগৰিটো এটা তাৰমানে একদম টাৰ্নিং পইণ্ট আৰু এটা বেলেগ হৈ গ'ল তাৰমানে ঢেকিদিয়াৰ পিছত মই 2টাকে এলবাম কৰোঁ মাহত 16টা গানৰ কাম কিন্তু চলগৰিৰ পিছত মাহত 3-4 তলত কৰিয়ে পোৱা নাই বহুত কৰিলোঁ চলগৰি কৰিলোঁ আপোনগৰি কৰিলোঁ বাগানীয়া বহুত হিট গান কৰিলোঁ তাৰপিছত তেনেকুৱাৰ ভিতৰত জুবিনকো বহুত বাগানীয়া গান মই গোৱালোঁ প্ৰায় বহুত গানেই জুবিনেও গাইছে মানে ৱেব প্ৰডাকশ্যনৰ হৈ পেলাই তেনেকুৱা গতিকে থুলমূলকৈ মই এই যাত্ৰাত আহি চামিল হ'লোঁ আৰু মানুহ আছে বহুতৰ শুভেচ্ছা শুভকামনা আছে আৰু সেইবিলাক মানুহৰ প্ৰতি সদায় মই কৃতজ্ঞ আজি আমি একেলগে একে সময়তে আমি কাম কৰিছোঁ দিগন্ত মই অভিজিত বৰ্মন তাৰ পিছে জুবিন আহিল তাৰ পিছে মানস আহিল মানসে এটা অলপ বেলেগ এটা ট্ৰেণ্ডৰ বিহু চিহু কিছুমান লৈ আহে সেইখিনি সময় কিন্তু আমি একদম এই যে আজি অসমীয়া গানৰ যে ইমান মিলিয়ন ভিউজ হয় কিমান মিলিয়ন ভিউজ হয় কিন্তু সেই বাটটো প্ৰথম কটা হৈছিল কিন্তু সেই 90 সেই মানে একদম মানে কিন্তু মানে ক্ৰীম টাইম আৰু সেইখিনি সময়ত এই আমাৰ গোটেই আমাৰ এই যুৱ বাহিনী যিটো জুবিন আহিল দিগন্ত আহিল মানস আহিল অভিজিত আহিল মই আহিলোঁ আমাৰ বহুত আছে কাৰোবাৰ নাম বাদ পৰিও যাব পাৰে কি কয় ৰূপম তালুকদাৰ আহিল মৌচম বৰা আহিল এই গোটেইখিনি মানুহ পলাশ গগৈ আহিল পিছে পলাশত আমাৰ জুনিয়ৰ অনুপম শইকীয়া কৃষ্ণমণি নাথ কৃষ্ণমণি চুতীয়া কুমাৰ ভৱেশ এই গোটেই সেই যিটো ডাঙৰ এটা বৃহৎ এটা মানে জেনেৰেশ্যনৰ শক্তি আৰু এইখিনি সময়তে কেছেট এটা অসমীয়া কেছেটৰ ধাৰণা আছিল তেতিয়া 20,000লৈকে 20,000ৰ কেছেটটো যে গৈ পেলাই 20 লাখ শ্ৰোতাৰ মাজলৈকে বিক্ৰীৰ জৰিয়তে যাব পাৰে সেইটো কিন্তু সেই মানে আমি নিজে অলপ ক্ৰেডিট ল'বই লাগিব সেই মানুহখিনিয়ে কৰা শ্ৰমৰ ফলত আজি ইউটিউবত আজি বোলে 3 মিলিয়ন ভিউজ হৈছে 50 মিলিয়ন ভিউজ হৈছে মোৰ নিজৰে বাগানীয়া গান আছে বহুত 50ৰ ওপৰৰ মিলিয়ন ভিউজ গতিকে সেই মানুহখিনিয়ে কৰা কামৰ কাৰণে কিন্তু আজি যদিও অফলাইনত কোনো বিক্ৰীৰ হেৰি নাই কিন্তু ভাৰ্চুৱেলি কিন্তু যথেষ্ট টকা আজি ভাল ছিংগাৰখিনিয়ে জনপ্ৰিয় ছিংগাৰখিনিয়ে কিন্তু
তেওঁলোকে ভাৰ্চুৱেলি ইউটিউবৰ পৰা টকাটো পাই থাকে বা মঞ্চৰ যোগে পাই থাকে আগতে কেছেট বিক্ৰী কৰি পেলাই পাইছিলে ইনভেষ্ট কৰিলে 5 লাখ বিক্ৰী হ'ল 20 লাখ বিক্ৰী হ'ল সেইটোৰ পৰা ডাইৰেক্ট প্ৰত্যক্ষ পাইছিলে এতিয়া যেনিবা টকা অহাৰ ৰাস্তাটো অলপ পৰোক্ষ হৈ গ'ল ভাৰ্চুৱেলি আহে কিন্তু পোৱাটো পাই আছে আৰু এতিয়া টেকনলজিটো সলনি হ'ল গতিকে এতিয়া সুবিধা বহুত হৈছে আমাৰ সময়ত সীমিত সুবিধাৰ মাজত আমি কাম আৰম্ভণি কৰিছিলোঁ কিবা কম বাৰু নাই মানে ইমান মানে কি বুলি কয় ইমান মজা লাগিছে মানে মই মজা বুলি কৈছো মানে ইমানেই ভাল লাগিছে সেই সময়খিনিৰ কথা শুনি তাৰমানে তাৰ মাজতে হেৰিও হ'ল তেতিয়া প্ৰথম মিউজিক ভিডিঅ'ৰ কাম আহিল আৰু প্ৰথম মিউজিক ভিডিঅ' ওলাইছিল বহাগৰ নাচনী এনকে প্ৰডাকশ্যনৰ যোৰহাটৰ পৰা প্ৰথম বিহুৰ ভিচিডি আৰু মানে কাহিনী নাই তাত অকল মিউজিক ভিডিঅ' তাৰপিছত ৱেভৰ প্ৰডিউচাৰজনৰ তেওঁৰো হেৰি লাগিল যে আমিও গান কৰোঁ তেতিয়াহ'লে এটা ট্ৰেণ্ড আহিল মানে মাৰোৱাৰীখিনি আগতে বুজি পাইতো এইটো চলিব কিছু বছৰ এই তেতিয়াই বেছিকে কাম কৰিলোঁ বম্বেৰ মানে ছবি জগতৰ নপথ্য কণ্ঠশিল্পীসকলৰ সৈতে কুমাৰ চানু উদিত নাৰায়ণ সোনু নিগম সুনিধি চৌহান সুনিধিকতো মই আগতে গোৱাই থৈছোঁ প্ৰথম অসমীয়া গান ময়ে গোৱালোঁ তাৰপিছত গোটেই ফাল্গুনী পাঠক দীপা নাৰায়ণ মানে কাকো বাকী দিয়া নাই কবিতা কৃষ্ণমূৰ্তি সকলো মানে ছিংগাৰৰ লগত চান সকলোৰে লগত এই কাম কাজবিলাক কৰা হ'ল আৰু তেতিয়া এই বম্বে ছিংগাৰৰ মানে কেছেট হওক ভিচিডি বিলাক চলা এটা পৰম্পৰা চলি আছিল এইটো জিতুলদাৰ পৰা আৰম্ভ হৈছিল চব বাহিৰৰ সাধনা সৰগমক দি গান গোৱাই মহালক্ষ্মীক দি কবিতা কৃষ্ণমূৰ্তিক দি পেলাই গান গোৱাই কুমাৰ চানুক দি গোৱাই উদিত নাৰায়ণক দি গোৱাই গতিকে সেই জিতুলদাই কৰা সেই কামৰ হেৰিখিনি আমিও পালো লাভালাভ যে সেই ট্ৰেণ্ডটো তেতিয়া ৰৈ গ'ল তেতিয়া মই বহুত গান কৰিলোঁ আৰু প্ৰথম মডাৰ্ণ মিউজিক ভিডিঅ' ৱেব কোম্পানীটোৱে কৰিছিল আৰু তাত মেক্সিমাম গীত মোৰ আছিল আৰু অভিজিত বৰ্মনৰ আছিল আৰু তেতিয়া আৰম্ভণিৰ খিনিত অভিজিতে মিউজিক কৰিলে পিছৰ ফালে মই মিউজিক কৰা হ'ল তাৰমানে অভিজিতো এটা ট্ৰেণ্ডত চলি আছে তেতিয়া আৰু যথেষ্ট দেহাজানটো হিট হৈছিল তাৰপিছত এই মই 16 বছৰত ভৰি দিয়া নাই সেই গীতটো অভিজিতৰ খুব তেতিয়া মাইলষ্টন গীত আৰু গতিকে তেতিয়া অভিজিতে মোৰ অকল লিখা মেলা যদিও মই মিউজিক বেলেগৰো কৰি আছো তেতিয়া অকল বেছিকে মই কম্পজিশ্যনত গুৰুত্ব দিলোঁ তাৰপিছত বৰ ভাল লগা অভিজ্ঞতা আৰু মানে কুমাৰ চানু খুব পাংচুৱেল এক বজাত গান গাম বুলি ক'লে তাৰমানে মই ভাবি থাকিলোঁ 1 বজাত ষ্টুডিঅ' পাব লাগিব মই এদিন গৈ পালোঁ 1 বজাত গান গাম বুলি কৈছে মই 1:05 ষ্টুডিঅ'ত সোমাই দেখিলোঁ নীলা চাফাৰীখন ৰৈ আছে তেওঁৰ সোমোৱাৰ লগে লগে কি দাদা টাইম কত হলো এটা পাস আমি কি বলছিলাম আর কি আমি একটাই গান শুরু করব তার মানে মই আধা ঘন্টা আগতে আহিব লাগিব 12:30 কিমান পাংচুৱেল হয় তাৰ মানে তাৰ পিছত এই গান বিলাক যে শিকে তেখেতে কিবা জুবিনৰ দৰে বিৰাট শাৰ্প মেমৰি গানটো আমি ধৰি ললো আমাৰ এটা প্ৰৱণতা থাকে গান এটা যেতিয়া নতুন গান এটা কাৰোবাক শিকাম আমি স্থায়ীটোকে 4-বাৰ 5-বাৰ গাই দিওঁ তেওঁ সেইটো কৰিব নিদিয়ে স্থায়ীটো সাপোজ মই জোনাক গলা জাৰৰ নিশাটো তেওঁ গোৱাম স্থায়ীটো গালো নহয় মোৰ টেন্ডেন্সিটো কি থাকিব তেওঁটো ভালকে লাৰ্ণ কৰিব পৰা নাই গতিকে আকৌ এবাৰ গাম তেতিয়া মানে আগে চলো গোটেই গানটো ইমোৰ গাব দিয়ে প্ৰথমতে দিয়াৰ পিছত শেষত কব মুখৰা ফিৰছে একবাৰ গাও এই গানটোত যিমানখিনি সময় লাগিল সিমানখিনিয়ে সময় মাইক্ৰোফোনত গৈ পেলাই থিয় হৈ যায় তাৰপিছত কৈ দিয়ে খালি মই উচ্চাৰণটো চাব সুৰৰ ক্ষেত্ৰত মোক চাব নালাগে উচ্চাৰণ কবিতা কৃষ্ণমূৰ্তিৰো তেনেকুৱা তাৰপিছত এটা কিন্তু বম্বে ছিংগাৰৰ এই বস্তুটো মই পাইছিলোঁ প্ৰায়ভাগ ছিংগাৰে এটা কথা কয় মেনেজাৰখিনিয়ে ফোন কৰে মেনেজাৰখিনিয়ে কয় কিবা যদি কাৰেকশ্যন থাকে আজি ৰাতিৰ ভিতৰত জনাই থৈ দিব মোক মানে মেনেজাৰে কয় কিবা কাৰেকশ্যন থাকিলে দাদা আহি পেলাই গানটো গাই যাব কালি যি কাৰেকশ্যন কৰিব লাগে এই বস্তুটো কিন্তু মই অসমত অভাৱ পাইছো হয় নেকি অসমত মই মোৰ আজি দীঘলীয়া পৰিক্ৰমাত কিন্তু মই পোৱা নাই কেতিয়াও হয় এইটো মই মোটামুটি জেনেৰেলাইজ কৰি ক'ব পাৰোঁ আজিলৈকে মোক কোনো কণ্ঠশিল্পীয়ে কেতিয়াও কোৱা নাই দাদা
গানটো আকৌ এবাৰ যদি গাব লগা থাকে মই গাই দিম কিবা যদি আপুনি বেয়া পায় তেতিয়াহ'লে আপুনি জনাব এইটো কথা কিন্তু বম্বেৰ সব আৰ্টিষ্টে হয় সোনু নিগমৰ মেনেজাৰো ফোন কৰিব কিবা থাকিলে জনাই দিব তাৰমানে তেওঁলোকে যিটো প্ৰফেচনেল যিটো আউটপুটটো সেইটো মানে পুৰা প্ৰ কোৱালিটি হিচাপতে যোৱাটো বিচাৰে উদিত নাৰায়ণো সেই সময় লয় তেখেতে বহুত খাই তাতেতো ভাল অভিজ্ঞতা বহুত আছে কিবা এনেকুৱা বেয়া অভিজ্ঞতা কিবা গোটাইছিল নে বেয়া নাই ভালে খুব মৰম ভাল অভিজ্ঞতা মানে কি কুমাৰ চানুৱে মোৰ কম্পজিশ্যন শুনি পেলাই এটা প্ৰশ্ন কৰিছিল প্ৰথম গানটো গাওঁতে গানটো তেওঁৰ হিচাপত লৈ গৈছো সে আপনি কিভাবে জানলেন আমার গলাটা আমার সুরটা কিভাবে জানলেন কলো আমি যেতিয়া মই বস্তুটো তেওঁক বুজাই দিলো মই বেংগলী ভালেই ক'ব পাৰো তাৰপিছত মই তেওঁক বুজাই দিলো আমি আচলতে দৰ্জিৰ দৰে শৰীৰৰ জোখ যেনেকুৱা সেইমতে দৰ্জিয়ে কাপোৰ চিলাই গতিকে আমি গানৰ ক্ষেত্ৰত কাৰ কণ্ঠ কেনেকুৱা সেইটো আমি আগতে এইটো অধ্যয়ন কৰি লওঁ তাৰ পিছতহে আপোনাক কোনবিলাক নোট আপোনাৰ ডিঙিত ভাল লাগিব কিমান হাইলৈকে গ'লে ভাল লাগিব কিমান লোত আহিলে ভাল লাগিব তাৰপিছত তেওঁ মোক ক'লে আপনি আমার সঙ্গে কাজ করুন না বাংলা টি সিরিজের কাজগুলো করুন মই ভাবিলো এনে দিছে আৰু এটা তাৰপিছত মেনেজাৰ ক'লে এই তুই দাদা নাম্বাৰটা নিয়ে ৰাখিস নাম্বাৰ ল'লে তাৰপিছত মেনেজাৰে ক'লে মেনেজাৰ নহয় সানুদায়ে ক'লে আপোনাক কিন্তু 15 দিন পিছত মেনেজাৰে ফোন কৰিব আপুনি যদি কৰে গুৱাহাটীৰ পৰা আহি যাওক মোৰ ঘৰত থাকিব মোৰ ষ্টুডিঅ'ত কাম কৰিব আপোনাৰ কাম খালি কম্পজিশ্যন মিউজিক কৰিব এৰেঞ্জমেন্ট কৰিব বাকি লিখা কাম বিলাক কলকাতাৰ মানুহে আহি লিখিব মোৰ যিয়ে লিখে তেওঁ লিখিব আহিলো গুৱাহাটীলৈ যেতিয়া আহিলো 15 দিনৰ দিনা সঁচাই ফোন আহিছিল তাতে শ্ৰীকান্ত বুলি এজন মানে মোৰ ভাইটি এজন মানে অৰিজিন কলকাতাৰ মিউজিচিয়ান এতিয়া মহম্মদ আইজৰ ষ্টুডিঅ তাৰপিছত আৰু কিবা কিবি ষ্টুডিঅত হি মানে মেনেজাৰ কাম কৰে আৰু বদলে থাকে সি মোক এইবিলাক যোগাযোগ কৰিছিল সি মোক বাৰে বাৰে ফোন কৰি গৈছে মই তাক ফিডবেকটো দিলো তো এনেকুৱা বোলে সি কুমাৰ চানুক মামা বুলি মাতে কলকাতাৰ একে ওচৰা ওচৰি মামা যদি তোমাকে ডাকছে সত্যি ডাকছে কিন্তু তুমি ভুল করো না চলে যাও বম্বে তাৰপিছত মই তেতিয়া অলৰেডি ইয়াত কাম কাজ কৰি গাড়ী চাৰি কিনি বিয়াও পাতিছো এতিয়া নতুনকে আৰু এটা ষ্ট্ৰাগল কৰি যাওঁ ইয়াতে মই এডোখৰকে ইটা গাঁঠি ৱাল এখন সাজিছো তাত গৈ মই যদি সফল হলো প্ৰথম কামটোত ক্লিক কৰিলো তেতিয়াহ'লে মই ৰৈ গলো যদি মই ফেইল কৰিলো খুব বেছি মোক আৰু এটা চান্স দিব সেইটো চান্সটো যদি মই অসফল হওঁ তেতিয়াহ'লে বেক টু পেভিলিয়ন মই আকৌ গুৱাহাটীলৈ আহিব লাগিব আকৌ মোৰ এই 2 বছৰত ছিঙি যোৱা চেইনডাল কোনোবাটো মোৰ জায়গাত সোমাই যাব মোৰ স্পেচটো লৈ ল'ব গতিকে মই সেইটো ৰিস্ক নললো মই ইয়াতে আছো ইয়াত কৰিয়ে মই সুখী তাতে কিবা গোৱাব লাগে মই যাম আৰু থাকি ভাল লগা ঠাইটো নহয় যিয়ে ফুৰি ভাল পায় তেওঁলোকৰ কাৰণে কিন্তু আমি আৰু ক্ৰিয়েটিভ কামৰ মাজতে সোমাই থাকোতো গতিকে ইমান ফুৰা চকা অমুকত যাওঁ এইবিলাক মই বম্বেত থকা টাইমত তেনেকুৱাকে ইমান কৰাই নাই ষ্টুডিঅ ৰুম তেনেকুৱা গতিকে ভাল অভিজ্ঞতা একে প্ৰপ'জেল হেৰিও দিছিলে অভিজিতেও দিছিলে অভিজিত পাঠাহি তেওঁ বাংলা এলবামৰ কাৰণে টি সিৰিজৰ কাৰণে মোক কৈছিলে তেখেতক গুৱাহাটীতে অনুৰাধা পাৰৱালৈ গৈছিলে এই 3 গৰাকীয়ে কৈছে বাকি কোনেও কোৱা নাই উদিতনাৰায়ণৰ এইবিলাকৰ লগত কোনো মতলব নাই কিন্তু অনুৰাধা পাৰৱালো টি সিৰিজৰ এক্টিভ চেয়াৰপাৰসন তেতিয়া অভিজিতৰ বাংলা এলবাম ওলাই পূজাৰ কাৰণে গতিকে সেইবিলাক প্ৰপ'জেল পাইছিলো কিছুমানে ইয়াত এইবিলাক মিছা বুলি ভাবিব পাৰে কিন্তু মোৰ সংগীতৰ হবত খাই গৈছো মোৰ সাক্ষী আছে তাতে থকা মানুহ বহুত আছে মোৰ লগত যোৱা ইয়াৰ পৰা প্ৰডিউচাৰ আছে গতিকে এইবিলাক ভাল লাগে যে সোনু নিগমে গানটো শুনিছে ওপৰত নোটেশনটো লিখি লয় কবিতা কৃষ্ণমূৰ্তি আহিল নোটেশনটো গানটোৰ ওপৰে লিখি লয় অৰ্থাৎ মই যে এবাৰ শিকালো মই গাওঁতে নোটেশনটো লিখি লৈ গ'ল তাৰমানে ষ্টুডিঅত সোমাই পেলাই খুৰ ভুল নকৰে আৰু দাদাই এতিয়ালৈকে বৰ্তমানলৈকে আনুমানিক কিমান মান গান কৰিলে মই নিজাকে ৰেকৰ্ডেড গান মই ক'লে ন 2003 সলগৰি হিট হোৱাৰ পিছৰ পৰা মই লিখা মেলা সুৰ কৰা কামটো মোৰ কমি গ'ল সময় নোপোৱা হলো মোৰ মিউজিক কৰিবলগীয়া বেছি থাকিলে এৰেঞ্জমেন্ট
কিন্তু মই যিমানখিনি 3 আগলৈকে যিমান গান লিখিছিলোঁ প্ৰায় 1800 মান মোৰ বিভিন্ন ছিংগাৰৰ কণ্ঠত বাণীবদ্ধ গীত আছে ৰেকৰ্ডেড সং মানে মোৰ কম্প'জিশ্যন মোৰ লিৰিক্স তাৰপিছত আজিকালি বছৰত 12-14টা গান লিখোঁ সুৰ কৰোঁ মানে বিশেষ প্ৰয়োজনত মানে অলপ ৰুচিসন্মত গীতবিলাক সেইখিনি সময়ত কিন্তু যিয়ে যি কয় তাকে লিখি দিছোঁ গতিকে মই এতিয়া অলপ হেৰিও লাগে কাৰণ এটা আজিকালি অলপ ৰুচিসন্মত লিখাৰ এটা পেৰেলেলি ধাৰা এটা চলি আছে অলপ সুস্থ লিখা মানে চলতি কাম কিছুমানো চলি আছে গতিকে মই তেওঁলোককো হেৰি নকৰোঁ সেইটো এটা বেলেগ ধাৰা আৰু সুস্থ লিৰিক এটা বেলেগ ধাৰা গতিকে এটা বজাৰমুখী হৈ থাকে এটা অলপ ৰৈ যায় এতিয়া গায়ত্ৰীৰ খৰা পাতে পাতে গানটো বজাৰমুখী নহয় কিন্তু সেই গানটো ৰৈ যাব তেনেকুৱা বহুত অভিজ্ঞতা আছে যে প্ৰফেচনেলিজিমটো বম্বেত সেই বস্তুটো ছিংগাৰবিলাকৰ ক্ষেত্ৰত মই একমাত্ৰ একজনকে অলপমান কমকৈ পাইছিলোঁ উদিত নাৰায়ণ অন টাইম নাহে তেখেত মানে এনেকুৱা তেখেত যদি এতিয়া মালিগাঁৱৰ পৰা ওলাইছে তেওঁ কৈ দিব মই গণেশগুৰিত জামত ফচি আছোঁ তেনেধৰণৰ মানে এই মিউজিক মেকাৰ্ছৰ গান গোৱা মানুহ এজন মোৰ লগত গৈছে যিজনে উদিত নাৰায়ণ কুমাৰ চানুক গাইছিল অজিত তালুকদাৰ ফটোগ্ৰাফাৰ এক্স তাৰপিছত তেখেতে কৈছে এই উদিতজীৰ এনেকুৱা কথা গতিকে তেওঁ মাতিলে এটা কাম কৰিব লাগিব তেখেতৰ মিছেছকো এটা গান ৰেডি কৰি লৈ যাম মিছেছক খুব ভয় কৰে মিছেছে যেতিয়া নিজে গানটো থাকিব উদিত নাৰায়ণক একদম লগত লৈ পেলাই ষ্টুডিঅ'ত হাজিৰ হৈ যাব গতিকে সেইটো আছিল উদিত নাৰায়ণক গান গোৱা টেকনিক মানে দীপানাৰায়ণক এটা গান গোৱাই দিম সেইবিলাক আৰু এটা কথা এই তেওঁলোকে কিন্তু মানে ৰেচপেক্ট কৰে খুব ৰেচপেক্ট কৰে যে মই এটা ৰিজিয়নেল মিউজিক ডাইৰেক্টৰ বা লিৰিচিষ্ট এটা আঞ্চলিক ভাষাৰ গীত লৈ গৈছোঁ সেই বুলি যে তেওঁলোকে মোক যে মানে হেৰি কৰিব মোক যে মানে অলপ বেলেগ চকুৰে চাব হিন্দীৰ কোনোবা আহিলে বিৰাট ভাল চকুৰে চাব তেনেকুৱা নহয় মই এদিন এটা অভিজ্ঞতা মানে মই এদিন উদিত নাৰায়ণৰ বেডৰুমত বহি পেলাই মই গান শিকাই আছোঁ পিছদিনা তেওঁ গাব তেওঁ মানে কুমাৰ চানু এই সোণু নিগমৰ দৰে ইমান ফাষ্ট নহয় কেপচাৰিংটো অলপ লেট কেটছকে তাৰপিছত এই দাদাই ক'লে বোলে তাক ঘৰত গৈ পেলাই শিকাম তেতিয়া মাতি দিলে আমাক মই আৰু এই অজিত তালুকদাৰ আমি দুজন গ'লোঁ আৰু প্ৰডিউচাৰ আছিলে প্ৰেম প্ৰকাশ চাহ এনেকৈ গ'লোঁ গৈ মেলি গান চান শিকাই আছোঁ হঠাৎ ফোনটো বাজিল কলাৰ আইডিত চালে এ আৰ ৰেহমান ক'লে দাদা 1 মিনিট হা প্লিজ বুলি কৈ ফোনটো উঠালে তাৰপিছত উঠাওঁতে তেওঁৰ যিটো বডি লেংগুৱেজ তেতিয়া মই গম পালোঁ যে মেনেজাৰে এ আৰ ৰেহমানৰ মেনেজাৰে কথা পাতি আছে এ আৰ ৰেহমানৰ ফোনৰ পৰা তেওঁ মানে যেনিবা এই যে কনষ্টেবল এটাক সেইফালে ডিজিপিৰ লগত কথা পাতিলে বা জাষ্ট ওপৰৱালা অফিচাৰটোৰ লগত কথা পাতিলে আমি দেখা পাইছোঁ আগতে পিচিঅত বহি পেলাই য়েছ ছাৰ হয় ছাৰ হয় কালি 10 বজাতে মানে কপালৰ পৰা হাতখন গৈছে চেলুটটো মাৰি থাকে কিন্তু ভাৰ্চুৱেল হৈ আছেতো ছাৰেতো দেখা নাই এই যে বস্তুটো এই উদিত নাৰায়ণৰ ক্ষেত্ৰত সেই বস্তুটো দেখা পালোঁ যে মেনেজাৰেহে ফোন কৰিছে তেওঁতো তেতিয়া একদম লিভিং লিজেণ্ড মানে লিভিং লিজেণ্ড তেওঁতো পুৰা উস্তাদি দেখুৱাই পেলাই মই উদিত নাৰায়ণ তেতিয়া 1 নম্বৰত দৌৰি আছে কুমাৰ চানু অলপমান তেতিয়া অলপ ডাউন 1 নম্বৰত দৌৰি থকা ছিংগাৰজনে মেনেজাৰৰ লগত ইমান বিনম্ৰতাৰে ইমান ৰেচপেক্টফুলি কথা পাতিছে সেইটো কিন্তু মই তেতিয়া মানে বুজি পালোঁ তেওঁলোকে এটা মানে ড্ৰাইভাৰটোকো ভালকে ব্যৱহাৰ কৰে লগত অহা যিটো ড্ৰাইভাৰ থাকে সেইটোকো কিন্তু পুৰা ভাল ব্যৱহাৰ কৰে তেওঁলোকৰ কেয়াৰ লয় কৈ দিয়ে যে ড্ৰাইভাৰৰ কাৰণে টকা 2000 এটা এক্সট্ৰাকে দি দিব টিপছ আৰু সেইবিলাক দিয়াৰ ফলত আমাৰ লাভ হয় অন টাইমত ড্ৰাইভাৰটোৱে লৈ আহে টকা 2000 পাবতো সেইদিনত 2000 টকা বহুততো গতিকে এইটো জাৰ্ণিত ভাল লগা কথা তাতো আছে ইয়াতো বহুত ভাল লগা মুহূৰ্ত হয় এতিয়া বৰ্তমানৰ আমাৰ অসমৰ সংগীত জগতখনৰ বিষয়ে কি ক'ব আমি খুব আশাবাদী নতুন নতুন বহু ল'ৰাই ভাল কাম কৰি আছে আৰু এটা কথা কৈছোঁ আমাৰ সময়ত আমাৰ সীমিত মানে যিখিনি ইকুইপমেণ্টছৰ কথা কৈছোঁ মিউজিক কৰাটো অলপমান আৰ্থিকভাৱে অলপ সচ্ছল নহ'লে
খুব দিগদাৰ আছিল আৰু প্ৰমোচনেল কথাটো নাছিল মাক দেউতাকৰ ফালৰ পৰা যে ই এইটো কৰিব এইটোৰ কাৰণে আগবাঢ়ি যাওক জীৱনৰ প্ৰথম কিবৰ্ডখন ৬০,০০০ টকা দি কিনিছো নিজৰ গান লিখা টকাৰে এতিয়া মোৰ তালৈ আহে কিছুমান গান গোৱা ল'ৰা ছোৱালী শিকিবৰ কাৰণে 1 লাখ টকীয়া কিবৰ্ড ল'ৰাই গান গাই কাৰণে কিনি দিছে গতিকে ছেটআপ এটা লৈ দিছে ছেটআপ আমি নিজে কৰিছো নিজেই নিজৰ টকাৰে কৰিছো তাৰপিছত দামী কিবৰ্ড লগা হ'ল কম্পিটিশ্যন মানে আপগ্ৰেড কৰি থাকিব লাগেতো এইবিলাক 1.5 লাখ টকীয়া কিবৰ্ড যেতিয়া কিনো সেই নিজৰ টকাৰে কিনিছো গতিকে আজিকালি খুব ইমান দামী ইনষ্ট্ৰুমেণ্ট নহ'লেও এটা ভাল হাই এণ্ড এটা পিচি থাকিলে ভিএছটি যদি ভাল ভিএছটি খিনি থাকে এখন 12,000 14,000 টকীয়া মিডি কিবৰ্ড লৈ পেলাইও গোটেই ধুনীয়া মিউজিক এটা ক্ৰিয়েট কৰিব পাৰে গতিকে আজিকালিৰ ল'ৰাখিনি সেই এটা সুবিধা হৈছে আমাৰ সময়ত সেই সুবিধাটো অলপ অভাৱ আৰু আজিকালি চ'ৰ্চ বা ৰিচোৰ্চ বহুত আছে পপ মিউজিকটো শুনাটো একদম সহজ এতিয়া বোলে চাইনিজ ফ্লেভাৰৰ গান এটা লাগে ইয়াতে ইউটিউবত মাৰি চাব চাইনিজ কিবা এটা চং মাৰি 4-5টা গান শুনিলে চাইনিজ ফ্লেভাৰৰ কিবা এটা পিচ লাগে বজাবলৈ বা ইনষ্ট্ৰুমেণ্ট কি লাগে তেনেকুৱা গতিকে আমাৰ সময়ত এইবিলাক অলপ দুৰুহ আছিল আমি বম্বেত গ'লেহে তেতিয়া বাহিৰা কেছেট কিনি আনো ভাল হিন্দী কালেকশ্যন বা তামিল কালেকশ্যন সাউথৰ কালেকশ্যন বিলাক আমি বম্বেত গ'লে তেতিয়া আমি জাপ কিনি আনো শুনাৰ কাৰণে যে তেওঁলোকৰ মিউজিকৰ লগত আমাৰ সম্পৰ্ক নেকি তেওঁলোকৰ মিউজিকৰ ষ্টাইল নেকি গতিকে আমি সেইবিলাক শুনিছিলোঁ কিন্তু আজিকালি ঘৰত বহিয়ে উপলব্ধ হৈ গ'লতো গোটেইখিনি মই আশাবাদী যে বহুতে ভালকৈ লিখা নতুন নতুন ল'ৰা ছোৱালী আহিছে সেইটো খুব ভাল কথা যে ছোৱালী 2-3জনী ছোৱালী দেখিছোঁ নিজেই গান লিখা আৰম্ভ কৰিছে বা নতুন নতুন ল'ৰাই নতুন নতুন ক'ৰবাত শব্দৰ অলপমান গাঁথনিত ক'ৰবাত ভুল ভ্ৰান্তি মোৰ চকুত পৰে মই ভাষা ছাত্ৰৰ কাৰণে কিন্তু তেওঁলোকৰ এই প্ৰচেষ্টাটো ভাল আৰু মই ভাবোঁ সুস্থ সংগীতেহে আচলতে আমাৰ যিটো সংগীতৰ ধাৰা তাক মানে দীৰ্ঘম্যাদী কৰিব জুবিনে এটা পৰ্যায়লৈকে দি থৈ গ'ল ভূপেন হাজৰিকাই এটা পৰ্যায়লৈকে লৈ আহিছিল তেওঁ টেকনলজি নাপালে ডিজিটেল প্লেটফৰ্ম নাপালে জুবিনে গোটেইখিনি পাই থৈ গ'ল এনালগ ডিজিটেল গোটেইখিনি পাই গ'ল গতিকে জুবিনে যিটো উচ্চতাত লৈ গ'ল হিমালয় সদৃশ পৰ্বতসমূহ উচ্চতালৈকে লৈ গ'ল তাৰ পিছত কিন্তু আমি ভাবোঁ যে তেওঁৰ পিছৰ অনুৰাগীখিনিয়ে কিন্তু এই ৰিলে ৰেচটো তাৰমানে এই ৰিলে ৰেচটো অব্যাহত ৰাখিব লাগিব তেতিয়াহ'লে অসমীয়া সংগীতৰ ধ্ৰুপদী যাত্ৰাটো চিৰন্তন হৈ থাকিব কিন্তু যদি ওৰ পৰা অলপ তাৰ পৰা অলপ এনেকে আনি পেলাই নেঘেৰি খোপা এটা যদি বান্ধি লওঁ তেতিয়াহ'লে নহ'ব ক্ৰিয়েটিভিটি থাকিব লাগিব আৰু ক্ৰিয়েটিভিটিৰ মানে যদি মই মৌলিক কামবিলাক নকৰোঁ মৌলিক কাম নকৰিলে মোৰ ভিতৰৰ ক্ৰিয়েটিভ মানুহটো লাহে লাহে হেৰাই যাব মই ধৰি ল'লোঁ এটা গান মই বেলেগৰ পৰা কোনো নুশুনা গান এটা মই ক'ৰবাত পাই পেলাই মাৰি দিলোঁ মাৰি ইয়াতে মই লিৰিক্স এটা লিখিলোঁ মিউজিক কৰি পেলাই মই বজাই কাৰোবাক গোৱাই দিলোঁ হিট হৈ গ'ল কিন্তু সেই কামটো মোৰ কোনো মৌলিক নহ'ল নহয় বেলেগে কৰি থোৱা এটা সুৰত মই কৰিলোঁ তেতিয়াহ'লে মই ভাবোঁ যে এই ক্ৰিয়েটিভ মানুহজনে নিজৰ ক্ৰিয়েটিভিটিখিনিক নিজে নিজে হত্যা কৰি গৈ আছে আৰু মই যদি মই তেনেকুৱাকৈ এটা ধৰিলোঁ মানুহে ভাল পালে আদৰি ল'লে নেক্সট টাইমো মই সেইটোৱে চেষ্টা কৰিমতো আৰু ক'ৰবাত পাওঁ নেকি যোৰা টাপলি মাৰি পেলাই ওৰ অলপ তোৰ অলপ সেইটো হ'ব নালাগে ক্ৰিয়েটিভবিলাক মানুহে সদায় আগাথা ক্ৰিষ্টিৰ কথা মই কওঁ মানে থ্ৰিলাৰ তেওঁতো ৰহস্য উপন্যাসৰ হেৰি আছিলতো গড বুলি কয় তেওঁক আগাথা ক্ৰিষ্টি ৰাইটাৰ নাছিল কেতিয়াও তেওঁৰ ফাৰ্ষ্ট বেবী ডেলিভাৰীৰ সময়ত তেতিয়াতো আজি সোমালে 3 দিন পিছত উলিয়াই দিয়ে তেনেকুৱাতো নহয় এমাহ 1.5 মাহ থাকিব লাগে হস্পিটেলত বৰ হৈ গৈছে মাকে যেতিয়া এজাপ কাগজ আনি দিলে কলম আনি দিলে বোলে তই সময়খিনি অতিবাহিত কৰ কিবা কিবি লিখি থাক তেওঁ প্ৰচুৰ মানে থ্ৰিলাৰ পঢ়িছিল ডিটেকটিভ পঢ়িছিল তাৰপিছত তেখেতে কেইবাখনো উপন্যাস লিখি পেলালে তাৰপিছত তেওঁ যেতিয়া হস্পিটেলৰ পৰা ওলাই আহি পেলাই দেখিলে আৰে এইখন উপন্যাস দেখোন মই আগতে পঢ়া অমুক উপন্যাসৰ দৰে একেই হৈছে পুৰা ছায়াটো আছে
স্কেলিটনটো মানে সেই উপন্যাস কেইখনৰ কিন্তু তেওঁ সেইখিনি প্ৰকাশ নকৰিলে কিন্তু এই যে এমাহ ডেৰ মাহে তেওঁৰ এটা লিখাৰ অভ্যাস গঢ় লৈ উঠিল তেওঁ মানুহটো ক্ৰিয়েটিভ হৈ থাকিলতো তাৰপিছত তেওঁৰ মৌলিক সাহিত্যৰ সৃষ্টি হ'ল তাৰপিছততো আৰু আগাথা ক্ৰিষ্টিৰ কথা ক'বই নালাগে গতিকে সেই ক্ৰিয়েটিভ তেওঁ কোনোবাই সাহিত্যৰ ক্ষেত্ৰত কৰিব পাৰে কোনোবাই গানৰ ক্ষেত্ৰত কৰিব পাৰে কোনোবাই ছবি অঁকাৰ ক্ষেত্ৰত আনক নকল কৰাতকৈ নিজৰ সৃজনশীল যিটো গুণ আছে সেইটো কৰ্ষণ কৰি থাকিব লাগে তাক কালচাৰ কৰি থাকিব লাগে তেতিয়াহ'লে নতুন নতুন বস্তু সদায় আহি থাকিব আজি জুবিনে আমাৰ মাজত নাই কিন্তু কাম কৰি গৈছে তো সেই সময়লৈকে অহৰহ কৰি গৈছে গতিকে ভিতৰৰ ক্ৰিয়েটিভ মানুহজনক মৃত্যু হ'ব দিয়া নাই সেইটো গতিকে এইটো ক্ৰিয়েটিভ মানুহখিনিৰ কাৰণে খুব প্ৰাসংগিক কথা খুব প্ৰয়োজনীয় কথা কোনোবা যদি কম্পোজাৰ তেওঁৰ গান আজি মানুহে শুনা নাই দুবছৰ পিছত শুনিবই গতিকে তেওঁ এটা ভাল কণ্টেণ্ট দিয়াৰ কাৰণে যত্ন কৰিব লাগিব সি সুৰৰ ক্ষেত্ৰতো হ'ব পাৰে কথাংশৰ মাজতো হ'ব পাৰে গতিকে আৰু বাকী গান গোৱা যিখিনি আছে আজিকালি খুব কম্পিটিটিভ আৰু আজিকালি ল'ৰা ছোৱালীখিনি মোটামুটি ভাল গায় মানে কি ল'ৰাখিনিৰ কথাই কৈছো জুবিনক দেখি পেলাই যিখিনি গান গাবলৈ আহিছে যেতিয়া গুৰু মানে এইবিলাক একলব্য দ্ৰোণাচাৰ্যৰ প্ৰতিমূৰ্তি সাজি জুবিনক কোনোবাই লগেই পোৱা নাই কিন্তু জুবিনৰ গানটো কৰবাত ভিতৰুৱা গাঁৱত থাকি পেলাই অনুশীলন কৰি আছে জুবিনক ভগৱান হিচাপে মানি লৈছে গতিকে এই যে যিটো মানে শক্তিটো তেওঁলোকে জুবিনৰ গানটো জুবিনৰ ধৰণে গাবৰ কাৰণে মানে অবিৰত এটা প্ৰয়াস কৰাৰ ফলত কি হৈছে তেওঁলোকৰ গায়কৰ স্কিল বাঢ়িছে সেইকাৰণে আজিকালিৰ ল'ৰাবিলাকৰ মই বিশেষকৈ কম্পিটিশ্যন বিলাকত চাওঁ যে ল'ৰাবিলাকৰ উচ্চাৰণৰ ক্ষেত্ৰত তেওঁলোকে ভালেখিনি নিখুঁত হৈ থাকে কিছুমান অঞ্চল বিশেষৰ মানে ভাষিক তাৰতম্য থাকে তেওঁলোকে সেই নিজৰ মানে উপভাষাৰ মানে বলয়টোৰ পৰা ওলাই আহিব নোৱাৰে কিছুমানে কিন্তু তাৰ মাজতো কিন্তু ল'ৰাখিনিয়ে কিন্তু এই জুবিনক কপি কৰাৰ কাৰণে জুবিনক ফ'ল' কৰাৰ কাৰণে কিন্তু অতি শুদ্ধ উচ্চাৰণত গাবৰ কাৰণে প্ৰয়াস কৰে আৰু দ্বিতীয়তে খুব এটা টেলেণ্টেড এটা আনলিমিটেড টেলেণ্ট থকা এজন ছিংগাৰক পাই গ'ল তেওঁলোকে আজিৰ প্ৰজন্মই ছিংগাৰখিনিয়ে বিশেষকৈ গতিকে জুবিনৰ গানটো জুবিনৰ ধৰণে গাবৰ কাৰণে বহুত কিবা কিবি দৰকাৰ হ'ব আৰু সেই বস্তুটো জুবিনৰ গানটো সদায় গাওঁতে তেওঁলোকে গেইন কৰি গৈ থাকে গতিকে সেইখিনি ল'ৰা ছোৱালী সেইখিনি ল'ৰাৰ কাৰণেতো জুবিনৰ মানে এইটো দিশ প্ৰভাৱটো আমি ক'বই লাগিব জুবিনৰ প্ৰভাৱৰ পৰা তেওঁলোক মুক্ত নহয় আৰু সেইকাৰণে তেওঁলোকৰ গোৱাৰ মানখিনি ভাল এতিয়া কথা পাতিম অকণমান জুবিন চৰ্চাৰ বিষয়ে জুবিন চৰ্চা 14 চনত আমি প্ৰথম আলোচনা কৰিছিলোঁ মানে মোৰ মিছেছ আৰু মোৰ ভাতৃ বন্ধু এজন সি অলপ ভাষাৰ অনুৰাগী ভাষাৰ বিশ্ববিদ্যালয়ৰ পৰা ভাষাৰ স্নাতকোত্তৰ সেই সূত্ৰে মোৰ লগত খুব এটা ঘৰুৱা সম্পৰ্ক আৰু মোৰ ঘৰৰ ওচৰতে থাকে গানো গায় সি তাৰপিছত সি এদিন আহি থাকোঁতে আহি পেলাই তেওঁৰ লগত কিবা কথা পাতি আছে মই ভিতৰৰ ৰুমৰ পৰা শুনি আছোঁ যে অহাবাৰ ছামাৰ ব্ৰেকত আমি কিবা এটা কৰোঁ 15 চনত মই ভিতৰৰ পৰা ওলাই আহি পেলাই শুনি পেলাই ক'লোঁ চোৱা আমি জ্যোতিপ্ৰসাদ বিষ্ণু ৰাভা ভূপেন হাজৰিকা খগেন মহন্ত জয়ন্ত হাজৰিকা আমি বা নপুৰণি বহুত শিল্পীৰ গীত মাতৰ আমি প্ৰশিক্ষণ অনুষ্ঠান পাতোঁ বা আমাক মাতে নগাঁৱত পাতিছে তালৈ গৈছোঁ তেজপুৰত পাতিছে তালৈ শিকাব গৈছোঁ কিন্তু একদম এতিয়ালৈকে কোনেও নকৰা কামটো হ'ল জুবিনৰ গীত মাতক শুদ্ধ ৰূপত আগবঢ়াই নিয়াৰ এটা চিন্তা লগালগ দুইটাই খুব সিহঁতেও ক'লে জুবিনৰ গান হ'লে ভাল হয় আজিৰ প্ৰজন্ম জুবিনৰ গীত শুনিয়ে ডাঙৰ হৈছেতো গতিকে মই ক'লো তেতিয়াহ'লে নামটো মই দি থওঁ এই জুবিন চৰ্চা মোৰ মনলৈ আহিল এইটো ছেকেণ্ড অৰ্ডাৰ স্পণ্টেনিয়াছ এই জুবিন চৰ্চা 15 চনৰ পৰা আৰম্ভ হ'ল প্ৰথম অৱস্থাত একদম প্ৰথম 2-3 বছৰ 15, 16, 17 18 চনত প্ৰথমবাৰৰ কাৰণে জুবিন আহিল 18 চনত মই কিবা জুবিন গাৰ্গৰ গীতৰ কম্পিটিশ্যন আছিল তেজপুৰ জুবিন ফেন ক্লাবে পাতিছিল ডিষ্ট্ৰিক্ট লাইব্ৰেৰী জাজ কৰিবলৈ গৈ আছিলোঁ মই আৰু অনুপম শইকীয়া জুবিন তেতিয়া ফুটবল চাব গৈছিল ৰাছিয়াত তাৰপিছত মোৰ তাত ফোন আহিল
তইনো এডাল কি চৰ্চা পাতিলি মোৰ নামতো কিবা চৰ্চা হ'ব পাৰে নাই দুটামান কিবা আৰু বন্ধুৰ মাজত কোৱা শব্দ কৰি পেলাই কৈছে তাৰপিছত কিন্তু সি ক'লে মই শুনি আছো ফেচবুক মেলিবই নোৱাৰি খালি জুবিন চৰ্চা এইটো হেৰি নকৰো কিয় এইটো সাহিত্য সভাৰ দৰে এইবাৰ যোৰহাটত পিছৰবাৰ তেজপুৰত পিছৰবাৰ লখিমপুৰত পিছৰবাৰ নলবাৰীত বৰপেটাত তেনেকে নাপাতক বোলো নহয় আমাৰ এটা হেৰি আছে আমাৰ বস্তুটো বাণিজ্যিক কাৰণত আমি নাপাতোতো আমি তিনিটা মানে 15, 16, 17 তিনিটা সিজন পাৰ হৈয়ে গ'ল আমাৰ গতিকে সেইটো 4th সিজন আছিলে 18ত কলো আমি কমাৰ্চিয়েলি কথাটো তেতিয়াহ'লে চিন্তা কৰিব লাগিব বাহিৰত পতালৈ খৰচটো আমাৰ 3 গুণ 4 গুণ বাঢ়ি যাব আমি তেনেকুৱা আমাৰ কোনো স্পন্সৰশিপ নাই আমাৰ ষ্টুডেণ্টে যিটো ফিজ দিয়ে আৰু বাকিখিনি আমি আমাৰ স্কুলৰ ফালৰ পৰা কন্ট্ৰিবিউট কৰোঁ আল্টিমেটলি মোৰ পকেটৰ পৰা প্ৰত্যেক বছৰ 60-70 হাজাৰ টকা এটা কন্ট্ৰিবিউচন থাকে তাত লাহে লাহে ডাঙৰ হৈ আহিল সিও ভাল পোৱা হ'ল তাৰপিছত সেইখিনি সময়ত বহুতে কিন্তু আমাক কৈছিল দেই জুবিনক লৈ আৰু কিবা চৰ্চা হ'ব পাৰে নে এতিয়া সেইখিনি মানুহে মোক কৈছে তুমি কি কাম কৰিছিলা হে কেতিয়াই ভাবিলা তুমি জীৱিত জুবিনৰ নামত উৎসৰ্গিত প্ৰথমটো অনুষ্ঠান জুবিন চৰ্চা 15 চনৰ পৰা আমাৰ হিচাপ মতে 11 বছৰ হ'ল কোভিডৰ কাৰণে আমি 2 বছৰ পাতিব নোৱাৰিলো অনলাইন কম্পিটিশন পাতিছিলো সেইকাৰণে এইবাৰ আমাৰ জুলাইত সিজন 10 আহিল জুবিনবিহীন প্ৰথমটো আমাৰ জুবিন চৰ্চা হ'ব এইবাৰো আহিছিল এইবাৰ জুলাই 10 জুলাইৰ দিনাখন শেষ সামৰণি আছিল গৰিমাৰ লগত সি আহিছিল আমি বহু বেছি সময় ৰখা নাই টোপনিৰ পৰা জগাই পেলাই গৰিমাই লৈ আহিছে কাৰণ সেইখিনি সময় তাৰ মাজ নিশা 15 মিনিট মান থকাৰ পিছত মই সিকিউৰিটিক বৈশ্যক মাতি পেলাই কৈছো বৈশ্য লৈ যাওক আমি আনিবৰ কাৰণে গাড়ী এখন পঠাই দিছো মানে কি আৰু আমাৰ ষ্টুডেণ্ট কেইজনমানক গাড়ী এখন দি পঠাইছো দাদাক তাৰে পৰা লৈ আহিবি তহঁতে কনভয় কৰি পেলাই এস্কৰ্ট দি পেলাই আমাৰ ল'ৰাই লৈ আহিছে আকৌ 15 মিনিট 20 মিনিট পিছত আকৌ থব গৈছে এইখন গুৱাহাটীৰ মানে জু কি কয় মানে জোনালীৰ পৰা যদি জ্যোতিচিত্ৰভৱনলৈ যাওঁতে জুবিনৰ যদি স্বাস্থ্য শৰীৰ সম্পৰ্কে যদি আমি মানে কনসিয়াস হৈ থাকিব পাৰো এইটো কিন্তু বৰ দুৰ্ভাগ্যজনক কথা আমি এইখিনি সময়তে মানুহটোৰ গাত যাতে মাখি এটাও নপৰে পাব্লিকে আহি যাতে তেওঁক ডিস্টাৰ্ব কৰিব নোৱাৰে আমি তেনেকুৱাকে আগুৰি ৰাখি দুটাই অহিৰ মাইকত তেনেকুৱাকে কথা নকয় নহয় শুভেচ্ছা দিছে গৰিমাই অলপমান কয় গৰিমাই যি কৈছে সি 2 মিনিট 1 মিনিট কিবা এটা কৈছে তাৰপিছত মই দেখিছো নহয় সি একদম চকুটো ৰঙা কৰি আছে 2:30 বজাত তাৰ মাজ নিশা গৰিমাই ফোন মাৰি আছে মই 2 ঘণ্টা হ'ল ড্ৰেছ পিন্ধি ৰৈ আছো সি উঠাই নাই গ'ল তাৰপিছত দেখিলো যে নাই মানুহজন খুব টায়াৰ্ড হৈ আছে মানে সোনকালে 15-20 মিনিটৰ ভিতৰত আমি আকৌ ভিতৰৰ হেৰিদি নি পেলাই আমি গাড়ীত উঠাই দিলো লৈ গুচি গ'ল গতিকে আমি যদি ইমানখিনি যত্নশীল হ'ব পাৰো শৰীৰটোৰ কাৰণে যিয়ে লগত লৈ যায় তেওঁলোক প্ৰফেচনেলি গৈছে তেওঁলোক কিমান যত্নশীল হ'ব লাগিছিল সেইটো বৰ দুৰ্ভাগ্যজনক কথা গতিকে বেয়া লাগে তেতিয়া আপুনিতো দাদাৰ কিমান গান আপুনি কৰিছিলে মোৰ বৰ বেছি গান গোৱা নাই 22-23টা মান আছে নিজা মোৰ কম্পোজিশন বা মোৰ নিজে লিখা তাৰ চিনেমাৰ গান লিখিছিলো ভালেখিনি ৰং জুমন সুমন আমি অসমীয়া কিবা কিবি আছিলে এনেকে তাৰপিছত নাচময়ী নাচৰ 3টা গান আছিল ড্ৰামা আবাহনৰ গায়ত্ৰী ডেবিউ এইবাৰ থিয়েটাৰত গোটেইকেইটা গান মোৰ লিখা আছিল সি কম্পোজ কৰিছিল আমি দুইটা যাওঁ পাঠশালাত যাওঁ তাৰে আখৰা গৃহত গৈ পেলাই আমি সি গাই শিকাই দিয়ে আৰু তাতে তেতিয়াতো আৰু ৰেকৰ্ডিং কৰা চিষ্টেম হোৱা নাছিল সেইকাৰণে গানৰ লিৰিক্স বিলাক হেৰাই গ'ল এইবিলাক গান এতিয়া মানে বিচাৰিছিলো কিন্তু এতিয়া নাই মই ফেচবুকত পোষ্টটো কৰিছিলো কোনোবাই ৰিপ্লাই দিয়ে যদি কাৰোবাৰ লগত সেই সময়ত যিখিনি আবাহনত গান গোৱা মানুহ আছিল বহুত পুৰণি কথাটো আৰু গতিকে তেওঁলোক চাগে এতিয়া ৰিটায়াৰমেণ্ট ল'লে এইবিলাক আৰু ফেচবুকত নাইও চাগে তেওঁলোকে গমো নাপায় সেই গানখিনি নাপালো বাকী কিন্তু মোৰ মিউজিক এৰেঞ্জমেণ্টত বহুত গান গাইছে বিভিন্ন ভাষাৰ লোকগীতৰ পৰা বাগানীয়াৰ পৰা বড়োৰ পৰা আদি কৰি বহুত মানে আৰু হিট নাম্বাৰ আৰু বাগানীয়া বিলাকৰ ছুপাৰ হিট বড়ো বিলাক ছুপাৰ হিট তাৰপিছত প্ৰতিমা পাণ্ডে ঢুকোৱাৰ পিছতে প্ৰতিমা বুলি এটা এলবাম জুবিনৰ হতুৱাই কৰিছিলো জুবিনে গাইছিলে তাৰ ভেৰি নেক্সট ইয়াৰ 12 মাসে 13 ফুল
যে জুবিনে গোৱাৰ পিছত কি হ'ল আগতে উজনিৰ বিশেষকৈ কৈছো মই উজনিৰ যিখিনি মানুহে গ্ৰামোফোন শুনিছিল ৰুচিসন্মত মানে গীত শুনা মানুহ তেওঁলোকৰ লগত HMVৰ প্ৰতিমা পাণ্ডেৰ ভূপেন হাজৰিকাৰ গোৱালপৰীয়া লোকগীতৰ কালেকশ্যন আছে কিন্তু তাৰ পৰৱৰ্তী প্ৰজন্মটোৰ হাতত কিন্তু সেইবিলাক নাথাকিল কিন্তু মই তেতিয়া ভাবিলো জুবিনক গোৱাই দিলে কিন্তু এতিয়া আকৌ এইবিলাক গানে কিন্তু প্ৰচাৰ আৰু প্ৰসাৰ পাব কাৰণ প্ৰতিমা পাণ্ডে বাইদেউ গোৱালৈকে পৰিসৰ খুব সীমিত হৈ আছে শ্ৰোতা কম আছিল উজনিৰ ৰুচিবান গান শুনা মানুহ তেওঁৰ ঘৰত আছে প্ৰতিমা পাণ্ডে এতিয়া মোৰ দুলীয়াজনৰ দাদা দিলীপ তামুলী বুলি গান গোৱা মানুহ তেওঁৰ ঘৰত আছে গানৰ লগত জড়িত মানুহৰ বাহিৰে খুব ৰুচিবান গীত শুনা মানুহৰ বাহিৰে কিন্তু বেলেগৰ লগত নাছিল ভাবিলো জুবিনক দি কৰোঁ 12 মাসে 13 ফলটো একদম বেষ্ট সেলাৰ হৈ গ'ল এইটো কৰাৰ লগে লগে তাৰপিছত দেখিলো নিউজ লাইভৰ ৰাতিপুৱা তিনিচুকীয়াৰ ছোৱালীজনী আহিলেও সেই এলবামটোৰ পৰা এটা গান গাই দিয়ে গোৱালপৰীয়া লোকগীত বা আমি উজনি ফালে প্ৰগ্ৰাম কৰিব গ'লেও অনুৰোধ কৰে যে এটা গোৱালপৰীয়া লোকগীত গাওঁ সেই পৰিৱেশটো কিন্তু জুবিনে গোৱাৰ আগলৈকে নাছিল গতিকে জুবিনে গোৱাৰ পিছত টোকাৰী গীতে প্ৰচাৰ প্ৰসাৰ পালে কামৰূপী লোকগীতে প্ৰচাৰ প্ৰসাৰ পালে গোৱালপৰীয়া লোকগীতে প্ৰচাৰ প্ৰসাৰ পালে প্ৰত্যেকটা জনগোষ্ঠীৰ গীতৰ মানে ভাষাৰ গীতেই প্ৰচাৰ আৰু প্ৰসাৰ পালে মানে জুবিনৰ কণ্ঠটো থাকিলেই হ'ল মানে আগতে টোকাৰী তেনেকে মানুহে ইমান নুশুনে কিন্তু আজি একদম তাতু কৰা ল'ৰা এটাও কিন্তু টোকাৰী শুনে কাৰণ মাতটো জুবিনৰ লাগি আছে সেইটো কিন্তু খুব মানে সাংঘাতিক কথা টোকাৰীও আজিৰ জেনেৰেশ্যনে শুনিছে আই ফুলেশ্বৰীও শুনিছে 12 মাসে 13 ফুল আগা নামে দুবুও শুনিছে বিহুৱে গোটেই ইমূৰ সিমূৰ বান্ধি দিলে মই নামনিৰ পৰা বিলং কৰো বিহু সংস্কৃতিটো আমাৰ আছে কিন্তু এই হুঁচৰি মৰা গছতলত বিহু মৰা এইটো নামনি অসমৰ কিন্তু পৰম্পৰা নহয় আমি বিহু নাচ দেখিহে শিকিছো আজি যদি গোৱালপাৰা ছোৱালী বা নলবাৰী ছোৱালীয়ে যদি কৰবাত গৈ পেলাই লতাশিলত আহি পেলাই বিহু সম্ৰাজ্ঞী হয় তাই কিন্তু স্পন্টিনিয়াছ নহয় এইটো শিৱসাগৰৰ ছোৱালীজনী যিটো পাব এইটো স্পন্টিনিয়াছ গতিকে দেখি কিন্তু জুবিনে যেতিয়া বিহু কোৱা আৰম্ভ কৰিলে উজান পিন্ধিছিল তেতিয়া দেখিলো যে ধুবুৰীৰ মানুহ বিহু শুনা আমাৰ সময়ত মানে কি হয় মডাৰ্ণ সংগীত খুব চলিছিল তেতিয়া কিন্তু লাহে লাহে দেখিলো যে নাই আজিৰ তাৰিখত বঙাইগাঁও হওক গোৱালপাৰা হওক বৰপেটা হওক ধুবুৰী হওক সকলোতে বিহুৰ 3 ঘণ্টীয়া অনুষ্ঠান হলে ইমূৰ সিমূৰ যদি বিহুও গাই থাকে নামি যা বুলি নকয় সেই জুবিনৰ কণ্ঠটোৱে সেইটো সুযোগ আনি দিলে তাকে ভাল লাগিলে বহুখিনি কথা পাতিলো আৰু এনেকুৱা লাগিছে যেন আৰু বহুত কথা পাতিম শুনি থাকিবৰ মন গৈছে মানে মই সোধাতকে মানে যেন শুনিয়ে থাকিম আপুনি কৈ গৈ আছে যেন মই শুনিয়ে থাকিম এনেকুৱা লাগিছে বাৰু ধন্যবাদ আপুনি বহুখিনি সময় দিলে আমাৰ এই অনুষ্ঠানত আলাপৰ মজিয়াত আহি ভৰি থলে তাৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ আপুনি সুস্থ হৈ থাকক তাকে কামনা কৰিছো আকৌ আহিব লাগিব মোৰ এইটো আনুষ্ঠানিকভাৱে এইটো আজি মোৰ প্ৰথম পডকাষ্ট অনুষ্ঠান মানে কোনো এটা ষ্টুডিঅ'ত বহি পেলাই কৰা বাকী জুবিনৰ অৱৰ্তমানত বহুত কেইটা পডকাষ্ট মোৰ ঘৰত আহি পেলাই কৰিছিল এইকেইদিন ময়ো মানসিকভাৱে ইমান ঠিক নাছিলো বাহিৰলৈ ওলাই যোৱাও নাই গতিকে মোৰ শুভেচ্ছা থাকিল চেনেলটো গ্ৰ' কৰক ৰাইজে আদৰি লওক আৰু অলপ সুস্থ কথা বতৰা সমাজখনলৈকে আগবঢ়াই নিয়াত মানে এটা অগ্ৰণী ভূমিকা লওক আজিকালি পডকাষ্ট মানে দেখিছো কিছুমান পডকাষ্টত দেখো যে এনে এজন মানুহকো মাতে যে মুখেদি 2টা শ্লেঙো কৈ দিছে এইটো হ'ব নালাগে কাৰণ এটা মিডিয়াত কোৱা কথা আৰু মোৰ বেডৰুমত কোৱা কথাটোৰ মাজত পাৰ্থক্য থাকিব এইটো ৰাজহুৱাভাৱে হৈ আছে ৰাজহুৱাভাৱে হ'লে শালীনতা ৰক্ষা কৰি পেলাই শিষ্টাচাৰ ৰক্ষা কৰি পেলাই ভদ্ৰতা নম্ৰতা আমাৰ যিখিনি সামাজিক সংস্কাৰ সেইখিনি ৰাখি পেলাই কথা বতৰাবোৰ যাব লাগে এইটো ফেচবুকতেই হওক ইউটিউবতেই হওক মুঠতে সামাজিক মাধ্যম যিমান আছে মই দেখা পাওঁ আজিকালি মানে ছ'চিয়েল মিডিয়াত এটা বস্তু হৈছে এটা ইনটলাৰেঞ্চ আহিছে কোনোবা এজন মানুহে কিবা এটা কথা কৈ দিলেই তেওঁক ট্ৰল কৰা মানুহ ওলাই গ'ল তাৰমানে ইনটলাৰেঞ্চ মানে তেওঁলোক সহিষ্ণু হ'ব শিকা নাই তাৰমানে ভাৰ্চুৱেলি আছে এই মানুহজন কি তেওঁৰ বেকগ্ৰাউণ্ডত কি আছে কি নাই পৰহি এটা ল'ৰাই মোক কিবা এটা জাষ্ট সৰুকে ট্ৰল কৰি দিছিলে তাকো মোৰ ইনবক্সত আহি গৈছিল তাৰপিছত মই অলপমান বায়'ডাটা গাই দিলোঁ তাৰপিছত মোক ক্ষমা খুজি 12টামান ইনবক্সত মেছেজ দিছে গতিকে ইনবক্সত কৈছো মানুহক অধ্যয়ন কৰিলো মই তোমালোকৰ দৰে
চেঙেলীয়া বয়স মোৰ নাই নহয়, তোমালোকৰ বয়সৰ মোৰ ল'ৰা আছে। গতিকে মই যেতিয়া এটা কথা কওঁ, মই কিবা এটা এথিক্স মেইনটেইন কৰি পেলাই ক'ম ন, সেই কথাটো অলপমান আলোচনা কৰোঁ। নাজানিলে সোধা সেই মানুহজন কোন, তেওঁৰ বেকগ্ৰাউণ্ডত কি আছে, কি কথা। গতিকে আজিকালি মানুহক গালি পাৰিবলৈ সহজ হৈছে। গতিকে এইটো হ'ল সামাজিক মাধ্যমৰ অপব্যৱহাৰ। এই অপব্যৱহাৰটো এনেধৰণৰ চেনেলবিলাকৰ পডকাষ্টৰ জৰিয়তে এই বাৰ্তাটো যাব লাগে যে আমি সামাজিক মাধ্যমৰ ব্যৱহাৰ কি ধৰণে কৰিব লাগে আৰু কি ধৰণে কৰি নিজকে আমি শিক্ষিত জাতিৰ মানুহ বুলি প্ৰতিমান কৰিব পাৰোঁ, সেইটো কিন্তু প্ৰথম কথা। আমি এই বিষয়ে বাৰু পাতো। আমি যিমানখিনি গেষ্ট আহিছে, এই বৰ্তমান সময়ৰ ছ'চিয়েল মিডিয়াৰ যিটো এটা সময়, মানে যেনেকুৱা কাকো নজনাকে নুশুনাকে মানে জাজ কৰি দিয়ে পটককে, সেইটো হ'ব নালাগে। সেইখিনি কথা আমি পাতো। কিন্তু মই সামৰিব খোজাৰ আগতে এটা কথা সুধো, আপোনাৰ পষ্টবিলাক প্ৰায়ে মই পঢ়োঁ, কিন্তু ৰাজনৈতিক পষ্টটো পাওঁ। মই চবেই লিখোঁ, ভাষাৰ বিষয়ে লিখোঁ, সংগীতৰ বিষয়ে লিখোঁ, ৰাজনৈতিক বিষয়বিলাকো লিখোঁ। যিখিনি নক'লে নহয়, কিছুমান কথা নাপাতিলে নহয়, কিছুমান ভুল নেগেটিভ কিছুমান মানে সমাজত বিয়পাই থকা হৈছে, এটা প্ৰজন্মক মানে কিছুমান ভুল নেগেটিভেৰে মানে আচন্ন কৰি ৰখা হৈছে, যে আমি সেই নেগেটিভৰ এই বাগধাৰা, অসমীয়াত ক'ব গ'লে এই বাগধাৰা, ভুল বাগধাৰাবিলাকৰ সলনি সত্য প্ৰতিষ্ঠাৰ কাৰণে কিছুমান বস্তু লিখিবলগীয়া হয়। এতিয়া মানে বিতৰ্কিত হয় এইবিলাক কথা ক'লে। মই লিখিছোৱেই যে আজি বয়ন শিল্প বস্ত্ৰ নগৰীখন ক'ত? শুৱালকুছি। ডেফিনেটলি শুৱালকুছি বয়ন শিল্পৰ লগত ৰিলেটেড বস্তুখিনি উভৈনদী হ'ব লাগিব। শিপিনীৰ পৰা, টেকন'লজিৰ পৰা, সূতাৰ পৰা, নহয়? এতিয়া যিয়ে কাপোৰ ববই নাজানে, তাতেতো বস্ত্ৰ নগৰী হোৱা নাই। গতিকে যে এতিয়া ভাৰতবৰ্ষৰ খাদ্যাভাসত সাধাৰণতে কোৱা হয় হায়দৰাবাদী বিৰিয়ানী, কমলপুৰ বিৰিয়ানী। মই এইটো স্পষ্টকৈ কৈ দিছোঁ, যি আৰবত চাউল উৎপাদন নহয়, এই 39 বিধ নে 40 বিধ মছলা লাগে, সেই মছলাৰ উৎপাদন ভাৰতত আৰু চীনত হয়। ৰ মেটেৰিয়েলছখিনি যদি ভাৰতৰ বা চীনৰ হয়, সেইটো কেনেকৈ আৰবৰ পৰা অহা এটা খাদ্য সামগ্ৰী বুলি আমি ধৰি লওঁ? এই মছলাৰ প্ৰয়োগত তাত মাংস দি পেলাই, চাউলক সিজাই পেলাই যিটো খাদ্য, নামটো বিৰিয়ানী নহয় আমাৰ, কিন্তু সেই বস্তুটো যিখিনি উপাদান আমাৰ ভাৰতত উপলব্ধ। গতিকে এই বস্তুটোৰ ক্ৰেডিটটো আমি পাব লাগে নে আৰবৰ মানুহে পাব লাগে? আৰবে নাপায়, ভাৰতে পাব এইটো ক্ৰেডিট। এতিয়া গাখীৰৰ ক্ষেত্ৰত আমি খুব দুৰ্বল ইয়াতে। এতিয়া গুজৰাটৰ মানুহ ঘৰে ঘৰে গাখীৰ, হয়নে নহয়? হাৰিয়ানাৰ মানুহ ঘৰে ঘৰে গাখীৰ, মহৰ ফাৰ্মবিলাক আছে। গতিকে য'ত যিটো বস্তু উপলব্ধ সেইবিলাক বস্তু তাতে সৃষ্টি হয়। পনীৰ আমি ডাঙৰ হোৱাৰ পিছত দেখিছোঁ, সৰুতে আমি পনীৰ দেখা নাই। এতিয়া নতুনকৈ এইবিলাক আজি যোৱা 25-30 বছৰত পনীৰ চনীৰ বস্তুবিলাক অসমীয়া জনজীৱনত নতুনকৈ সোমাই পৰিছে। আমি আগতে জানো কিবা চানাৰ চব্জি খাব বুলি কব নোৱাৰিব, বইল কৰি থাকে। চানাৰ চব্জি কি বা চানাৰ চব্জি, চানা মানে বুটকো বুজে। গতিকে য'ত যিবিলাক উপলব্ধ, ইয়াতে চাউল উপলব্ধ কাৰণে ইয়াৰ মানুহৰ খাদ্যাভাসত ভাত আছে, ইয়াৰ মানুহৰ খাদ্যাভাসত মাছ আছে, কাৰণ খাল, বিল, পুখুৰী, নদী বহুত। গতিকে মাছৰ খাদ্যাভাসটো ক'ত থাকিব? য'ত পানী থাকিব সেইবিলাক মানুহৰ মাজতহে মাছৰ খাদ্যাভাসটো থাকিব। আমাৰ দেউতাহঁতে সৰুকালত নিমখ পোৱা নাছিল, কলৰ খাৰেদিয়ে আঞ্জাবিলাক ৰান্ধিছিল। নিমখৰ প্ৰচলনটো ব্ৰিটিছ অহাৰ পিছত হৈছেতো। গতিকে তেনেকুৱা যে আমাৰ কিছুমানে কয় কুকুৰা কণী নাখায়, কিন্তু হাঁহৰ কণী খায়। কিহৰ কাৰণে? কুকুৰাটো আমাৰ ভাৰতৰ স্থানীয় চৰাই নহয়, বেলেগে লৈ আহিছে। বেলেগ দেশৰ মানুহে আগ্ৰাসনকাৰীয়ে হওক, বেপাৰীয়ে হওক লৈ আহিছে। সেইকাৰণে আমাৰ ভাৰতীয় মানুহে সেইটো আমি কেতিয়াও নেদেখা চৰাই। কিন্তু হাঁহৰ কণীটো কিয় খায়? আমাৰ খালে বোলে হাঁহ চৰি থাকেতো, পুহিলেও নুপুহিলেও হাঁহ য'তে ত'তে পায়। সেইকাৰণে অসমীয়া মানুহৰ খাদ্যাভাসত হাঁহৰ কণীটো আছে। গতিকে এই এনেকুৱাকে নেগেটিভ বিলাক, কোনোবাই যদি কয় হাঁহৰ কণীটো পাৰস্যৰ পৰা আহিছে, মই মানি নলওঁ নহয়। জলাশয়, প্ৰাকৃতিক জলাশয় য'ত য'ত থাকিব সেইবিলাকতে হাঁহ চাহ মানে এনেধৰণৰ চৰাইবিলাক পায়। গতিকে আজিলে ভাল লাগিছে মোৰ, কথা পাতিছো। এইবিলাক কথা অলপ বিতৰ্কিত হয়, কাটিলে কাটি দিব পাৰি, একো নাই। নাই নাই,
নহয় আপুনি লিখে যিহেতু ছ'চিয়েল মিডিয়াত সকলোৱে পায়। মই এইবিলাক লিখিছোৱেই। এতিয়া RTI কৰি পেলাই দুইবাৰে, এবাৰ 1903 চনত আৰু এবাৰ চাগে 1918 চনত কোনোবা RTI কৰিছিল। কিতাপত পঢ়োৱা হৈছে আমাৰ ল'ৰা ছোৱালীক যে তাজমহল নিৰ্মাণ কৰিছিল শ্বাহজাহানে। দুইটা হেৰিত ভাৰতৰ পুৰাতত্ব আৰু সংগ্ৰহালয় দুইটা ডিপাৰ্টমেণ্টে RTIৰ স্পষ্ট উত্তৰ দিছে যে আমাৰ লগত ভাৰত চৰকাৰৰ হাতত তাজমহল শ্বাহজাহানে নিৰ্মাণ কৰাৰ কোনো প্ৰামাণিক তথ্য নাই, কোনো ডকুমেণ্ট নাই। কিন্তু কিতাপত কি পঢ়াই আছো? এইবিলাকৰ এই নেৰেটিভবিলাক সলনি হ'ব লাগে, মই এইটোৱে কৈছোঁ। হয়, বাৰু আমি অনুষ্ঠানটো ইমানতে সামৰিব লাগিব। সময় বহুখিনি দিলে আপুনি, আকৌ আহিব লাগিব। কিন্তু কেনেকুৱা লাগিল আলাপৰ মজিয়ালৈ আহি? ভাল লাগিছে মোৰ, আৰু মই অলপ কথা কৈ ভাল পাই মানুহ, আড্ডা মাৰি ভাল পায়। নাই, ভাল লাগিলে, মোৰো ভাল লাগিলে। কথা পাতো, খালি অলপ গভীৰ অলপ কথাবিলাকত থাকিলে ভাল। নহ'লে আমি আজিকালি একদম নাভাবো, নিচিন্ত একদম লগালগ আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দিওঁ যিকোনো কথাত। গতিকে আগতে এটা ভাল আছিল কি, আমাৰ হাতত মানে হেৰিটো নাছিল। এতিয়াতো আমি আইনখনো ইয়াতেই তুলি লওঁ, মোবাইলটোতে তুলি লওঁ, কাক শাস্তি দিব লাগিব, কাক নালাগিব, কাক মানে শ্বুট আউট কৰিব লাগিব, এনকাউণ্টাৰ কৰিব লাগিব, কাক। আমি ইমানখিনি এনাৰ্কিষ্ট হ'লে নহ'বতো, ছ'চিয়েল এনাৰ্কিষ্ট হ'লে নহ'ব। চৰকাৰ আছে, প্ৰশাসন আছে, ন্যায়পালিকা আছে, সকলোৰে লগত আমি আস্থা ৰাখিব লাগিব। আস্থা থকালৈকে গণতন্ত্ৰৰ মৃত্যু কেতিয়াও নাই, আৰু গণতন্ত্ৰ থকালৈকে আমি আমাৰ বাক স্বাধীনতাৰ পৰা আদি কৰি গোটেই বস্তুবিলাক ভালে কুশলে চলি থাকিব। গতিকে মোবাইলটোৰ অপপ্ৰয়োগবিলাক হয়, বহুতে এইটো নাজানি পেলাই কৰে, কৰা অনুচিত। এতিয়া দাদা, ইয়াতে এখন গামোচা আছে, আপোনাৰ কিবা এটা লিখিব লাগে আপুনি, আমি চিন হিচাপে ৰাখিম। নহ'লে ভাষাৰ বিষয়ে পাতিম। হয়, নিশ্চয় পাতিম। ঠিক আছে। হয়, ধন্যবাদ দাদা। গতিকে আমি অনুষ্ঠানটো ইমানতে সামৰিব লাগিব আজি। দাদা আহিলে, আমাক সময় দিলে বহুখিনি, আমি ভাল পালোঁ। আৰু আশা কৰিছোঁ আপোনালোকেও এই অনুষ্ঠানটো চাই খুবেই ভাল পাইছে, আৰু আমাক জনাব কেনেকুৱা পালে অনুষ্ঠানটি। আৰু আপোনালোকক সদায় কোৱাৰ দৰে আমাৰ অনুষ্ঠানটি নতুন, গতিকে আমি আগুৱাই যোৱাত আপোনালোক সকলোৱে সহায় কৰিব, আশীৰ্বাদ কৰিব। ধন্যবাদ।